গাঁওৰক্ষী বাহিনী এটা গাঁৱত চুৰি ডকাইতি হত্যা লুণ্ঠন ড্ৰাগছ মদ জুৱা ভাং সব নাইকিয়া কৰি দিব পাৰে কিন্তু তেওঁলোকে যদি দায়িত্ব সহকাৰে কাম কৰে কিন্তু দেখা যায় বহু গাঁওৰক্ষী বাহিনী আছে দায়িত্ব সহকাৰে তেওঁলোকে কাম নকৰে আৰু দায়িত্ব সহকাৰে কাম নকৰা কিছুমান কাৰণ আছে স্যাৰ আজি চুৰ ধৰিবলৈ যাব ডকাইত ধৰিবলৈ যাব ডকাইতে চুৰে যদি উল্টাই গাঁওৰক্ষী বাহিনীক আক্ৰমণ কৰে তেওঁক যদি মাৰি পেলায় তেওঁক যদি আহত কৰে আহত কৰিলেও তেওঁৰ চিকিৎসাৰ কাৰণে চৰকাৰে ইয়াত কোনো ধৰণৰ ব্যৱস্থা ৰাখা নাই যদি তেওঁক মাৰি পেলায় তেওঁৰ ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰা নাই যে তেওঁ মৰি গ'লেও তেওঁৰ পৰিয়ালে এটা সকাহ পাব সুবিধা এটা পাব অৰ্থনৈতিকভাৱে কিন্তু সেই ব্যৱস্থাটো কিন্তু এই আইনখনত নাই গতিকে গাঁওৰক্ষী বাহিনীৰ প্ৰত্যেকজন গাঁওৰক্ষী বাহিনীৰ সদস্যৰ ইঞ্চুৰেঞ্চটো হ'ব লাগে যাতে যদি তেওঁলোক কোনো ধৰণৰ আক্ৰান্ত হৈ যায় অপৰাধমূলক কাম ভেটা দিবলৈ গৈ তেতিয়াহ'লে যাতে তেওঁলোকে এটা নিৰাপত্তা পায় জীৱনৰ নিৰাপত্তাৰ কাৰণে এটা ইঞ্চুৰেঞ্চৰ ব্যৱস্থাটো কৰিব লাগে অধ্যক্ষমহোদয় গাঁওৰক্ষী বাহিনী গোটেইটো ৰাতি তেওঁলোকে গাঁৱক পহৰা দিয়ে আৰু তাৰ বিনিময়ত তেওঁলোকে কি পায় মাহেকত মাত্ৰ 2500 টকা পায় 30 দিনৰ কাৰণে 30 যদি চাহ খাবলগীয়া হয় আপোনাৰ চাহ খোৱা পইচাটো নহয় গতিকে গাঁওখনক যে ৰক্ষা কৰিব গোটেই নিহা উজাগৰে থাকি গাঁওখনক ৰক্ষা কৰিব বিভিন্ন অপৰাধমূলক কাৰ্যৰ পৰা গতিকে তেওঁলোকক উৎসাহিত কৰিব লাগিব আৰু তেওঁলোক উৎসাহিত কৰাৰ কাৰণে মই ভাবোঁ প্ৰতিখন গাঁওৰক্ষী বাহিনীক মাহে কমেও তেওঁলোকক এই পকেট মানি জলপানী খৰচ কমেও প্ৰতিদিনৰ কাৰণে 500 টকাকৈ মাহেকত 15,000 টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে অধ্যক্ষমহোদয় যদি গাঁওৰক্ষী বাহিনীয়ে ইচ্ছা কৰে যে এই গাঁওখনত কোনো ধৰণৰ অপৰাধমূলক কাৰ্য হ'ব নোৱাৰিব ড্ৰাগছ খাব নোৱাৰিব আজি অধ্যক্ষমহোদয় ড্ৰাগছ এনেকুৱা হৈছে মহামাৰী ৰোগ যেনেকৈ বিয়পি পৰে তেনেকৈ ড্ৰাগছ বিয়পি পৰিছে আজি সৰু সৰু ল'ৰাবিলাকেও ড্ৰাগছ খাব লৈছে গতিকে এই ড্ৰাগছৰ পৰা যদি আমাৰ মুক্ত কৰিব পৰা নাযায় হয় চৰকাৰে ড্ৰাগছৰ ক্ষেত্ৰত সজাগ হৈছে কিন্তু যদি অধিক গুৰুত্ব দিয়া হয় আমাৰ গাঁওৰক্ষী বাহিনীক আৰু গাঁওৰক্ষী বাহিনীয়ে যদি ইচ্ছা কৰে যে এই গাঁওখনত কোনো এজনে ড্ৰাগছ খাব নোৱাৰিব ড্ৰাগছ বিক্ৰী কৰিব নোৱাৰিব তেতিয়াহ'লে তেওঁলোক যদি সষ্টম হৈ থাকে ড্ৰাগছ কিন্তু প্ৰতিৰোধ হ'ব আজি পুলিচ প্ৰশাসনে কিন্তু সম্পূৰ্ণ প্ৰতিৰোধ কৰিব পৰা নাই তেওঁলোকে চেষ্টা কৰিছে কিন্তু পৰা নাই কিন্তু পাৰিব আপোনাৰ গাঁওৰক্ষী বাহিনীয়ে যদি মনে প্ৰাণে এইটো চেষ্টা কৰে অধ্যক্ষমহোদয় মই আপোনাৰ জৰিয়তে মই চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে ড্ৰাগছে আমাৰ নৱপ্ৰজন্মক একেবাৰে নাইকিয়া কৰি দি আছে শেষ কৰি দিছে শিক্ষাৰ ক্ষেত্ৰতো বহুখিনি পিছপেলাই দি আছে গতিকে ড্ৰাগছ একেবাৰে নিৰ্মূল কৰাৰ কাৰণে আমাৰ গাঁওৰক্ষী বাহিনীক হস্তম কৰিব লাগে তেওঁলোক মাননি বৃদ্ধি কৰি দিব লাগে আৰু তেওঁলোকক পৰ্যাপ্ত সুবিধাখিনি দিব লাগে আৰু যদি এইবিলাক দিয়া নহয় আজি অপৰাধমূলক কাম ধৰক চুৰি ডকাইতি এইখিনি দেখে কিন্তু ভাং জুৱা এই জুৱাটো নাইকিয়া কৰিব লাগে আজি জুৱা খেলাৰ ফলত কি হৈ আছে জুৱা খেলি যেতিয়া তেওঁ ধন লোকচান হৈ যায় তাৰপিছত তেওঁ ঘৰত গৈ ঘৈণীয়েকক কয় যে তোৰ দেউতাৰ ঘৰৰ পৰা পইচা লৈ আন দেউতাৰ ঘৰৰ পৰা এদিন দেউতাই মুৰ্গী ছাগলী খাৰ বিক্ৰী কৰি পইচা অলপ দি পঠিয়াই দিলে সিদিনো জুৱা খেলি শেষ কৰিলে আকৌ যেতিয়া ক'ব আনিবৰ কাৰণে যেতিয়া তাৰ শহুৰৰ ঘৰৰ পৰা তাৰ ঘৈণীয়েকে কিবা পইচা আনিব নোৱাৰিব তেতিয়া তেওঁক কৰে কি মাৰপিট অত্যাচাৰ কৰি তালাক দি দিয়ে গতিকে এই জুৱা খেলটো একেবাৰে নিষেধ কৰিব লাগে জুৱাটো বন্ধ কৰিব লাগে জুৱা খেলৰ কাৰণে নতুন কিবা আইন প্ৰণয়ন কৰি হ'লেও জুৱা খেলটো বন্ধ কৰিব লাগে আৰু যিখিনি আমাৰ পহৰা দিয়ে গাঁওৰক্ষী বাহিনী পহৰাদাৰসকলে যাতে পহৰাৰ সময়ত তেওঁলোকে মদ ভাং খাব নোৱাৰে সেইটো এটা তেওঁলোকক কঠোৰ নিয়ম এটা বলবৎ কৰি দিব লাগে গতিকে অধ্যক্ষমহোদয় থেংক ইউ আপোনাৰ জৰিয়তে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে গাঁওৰক্ষী বাহিনীৰ যিটো 1000 টকাকৈ 25জনক মাহে 2500 টকা দিয়ে সেইটো যাতে বৃদ্ধি কৰি
প্ৰতিটো ৰাতিৰ কাৰণে পহৰাৰ কাৰণে যাতে 500 টাকাকৈ দিয়া হয় তাৰ কাৰণে ব্যৱস্থা ল'ব বুলি মই অনুৰোধ ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। Say Aminul Islam. অধ্যক্ষ মহোদয়, আমার the Assam Village Defense Organization Amendment Bill 2024 এইখনত যিকেইটা এমেণ্ডমেণ্ট চৰকাৰে আনিব বিচাৰিছে সেই তাতে আমি দেখিছোঁ যে আৰু কিছুমান কথা স্পষ্ট হোৱা নাই, মানে ভিডিপি পাৰ্টিৰ মানে যেনেকৈ তেওঁলোকে চৰকাৰে এটা অৰ্গেনাইজেশ্যনত আনি সেই অৰ্গেনাইজেশ্যনৰ যিসকল মানে প্ৰেচিডেণ্ট বা যাৰ এজন প্ৰধান থাকিব তেওঁৰ তলত নায়ক বা হেৰি এইটো ডিফেন্স অৰ্গেনাইজেশ্যন হৈ আছে আৰু ভিডিপিটো ইয়াৰ অধীনত হেৰি কৰিছে। ইয়াত দেখিছোঁ আমি আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ নামতেই মেক্সিমাম ছেকশ্যনবিলাক আনিছে, কিন্তু ভিলেজ ডিফেন্স পাৰ্টিৰ কাৰণে খুব কিবা এটা প্ৰভিজন ইয়াত ৰখা নাই। আৰু ভিলেজ ডিফেন্স পাৰ্টিয়ে তেওঁলোকে যিহেতু মানে আন্ধাৰত বা কেতিয়াবা বৰষুণীয়া বতৰত বতাহ বৰষুণ ধুমুহাৰ মাজত বিভিন্ন প্ৰতিকূল পৰিস্থিতিত তেওঁলোকে ৰাতিটো গাঁওবাসীৰ নিৰাপত্তাৰ কাৰণে পহৰা দিব লগা হয়। গতিকে ইতিপূৰ্বে প্ৰশ্নোত্তৰ কালত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে আমি ভিডিপিসকলক মাননি বা একো দিব নোৱাৰোঁ, এইকাৰণেই যে ভিডিপিসকলে তেওঁলোকে নিজকে নিজৰ পহৰা দি আছে, তেওঁলোকৰ নিজৰ গাঁওখন ৰক্ষা কৰি আছে। গতিকে তেওঁলোকক যিহেতু চৰকাৰে পুলিচ আৰক্ষী বাহিনীক মানে যিহেতু তেওঁলোকৰ দৰমহা বা বাকীখিনি দিয়ে যে ভিডিপিয়ে নিজৰ গাঁওখন নিজে ৰক্ষা কৰি আছে, তেওঁলোকক একো মাননি দিয়া নহয়। ঠিক আছে, মাননি নিদিলেও কিন্তু আমাৰ কথাটো আছিল যে তেওঁলোকৰ যিখিনি খা খৰচ অৰ্থাৎ ৰাতিটো তেওঁলোকে জাগি থাকি পহৰা দিয়ে, অলপ চাহ তাহ খোৱা বা তেওঁলোকৰ আগতে আমি দেখিছিলোঁ যে তেওঁলোকে লাঠি ছাতি তাৰপিছত ৰেডিঅ' এটা সময়ত পাইছিল, টৰ্চ লাইট বা অন্যান্য সামগ্ৰীবিলাক, তেওঁলোকে জেকেট ৰেইনকোট আৰু ঠাণ্ডাৰ দিনৰ কাৰণে জেকেট কোট এইবিলাক আগতে এটা সময়ত পাইছিল, কিন্তু কেইবাবছৰ ধৰি বন্ধ হৈ আছে। আৰু তাৰ লগে লগে তেওঁলোকে এই যে এটা মাহেকীয়া 2500 টকাৰ পাৰিতোষিক যিটো দিয়া হয় ভিডিপি পাৰ্টি তেওঁলোকৰ ইমাৰ্জেঞ্চি খৰচ বা চাহ খৰচৰ কাৰণে, এইটো কিন্তু কেতিয়াবা 1.5 বছৰ 2 বছৰলৈকে বন্ধ হৈ থাকে। 2 বছৰ পূৰ্বে মই বিধানসভাত এটা প্ৰশ্ন উত্থাপন কৰি চৰকাৰক হেৰি কৰাৰ পিছত 1 বছৰমানৰ ক্লিয়াৰ কৰিছিল, 11 মাহ, তাৰ পিছৰ পৰা আকৌ 1 বছৰৰ ওপৰ হৈ গ'ল, তেওঁলোকক এই সামান্য টকাখিনিও দিয়া হোৱা নাই। গতিকে এতিয়া আমি ভাবোঁ যে এই আইনখনত ভিডিপিৰ কাৰণে খুব এটা প্ৰভিজন ৰখা নাই, আমি ভাবোঁ যে আৰু অলপ হেৰি ৰাখিব লাগিছিল। ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ গোটেই ক্ৰাইটেৰিয়াখিনি ষ্ট্ৰাকচাৰখিনি ইয়াত দিয়া হৈছে। গতিকে সেই ভিডিপিসকলক তেওঁলোকৰ যিখিনি প্ৰয়োজনীয় সৰঞ্জাম আৰু অস্ত্ৰপাতি এইখিনি তেওঁলোকক যাতে নিয়মীয়াকৈ যোগান ধৰা হয় আৰু তেওঁলোকৰ মাহেকীয়া যিটো কণ্টিনজেঞ্চিৰ বাবদ কেইটকা দিয়া হয় এইটো যাতে ৰেগুলাৰ দিয়া হয়, এইটোৰ ব্যৱস্থা কৰা হোক। আৰু লগতে আমি আৰু এটা কথা কওঁ যে ভিডিপি পাৰ্টিয়ে বহু সময়ত যদি তেওঁলোকে এই গাঁৱৰ পৰা কোনে কোনে ড্ৰাগছ ছাপ্লাই দিয়ে, কোনে কোনে ক'ত অবৈধ ব্যৱসায় বা অবৈধ কৰ্মত নিয়োজিত, তেওঁলোকে যদি ইনফৰমেশ্যন দিয়ে থানাই কিন্তু তেওঁলোকক ৰেছপন্স নিদিয়ে। থানাত বা আৰক্ষী বাহিনীয়ে তেওঁলোকক মানে তেওঁলোকৰ সহযোগী গোট হিচাপে ৰিকগনিশ্যন দিব লাগিব, তেতিয়া তেওঁলোকে অপৰাধীবিলাক চিনাক্ত কৰি দিয়া, অপৰাধীৰ ঘৰ চিনাক্ত কৰি দিয়া বা ড্ৰাগছ বা মদ চোৰাং এইবিলাক বা চোৰাং বেহা এইবিলাক ক'ৰবাত যদি কোনোবা জড়িত থাকে, তেওঁলোকৰ কাম হ'ল তেওঁলোকে থানাত ইনফৰমেশ্যনবিলাক ৰেগুলাৰ দিয়া আৰু থানাই তেওঁলোকৰ ইনফৰমেশ্যন মতে কাম কৰা। কিন্তু থানা আৰু ভিডিপিৰ মাজত আমি দেখিছোঁ ইয়াত কোঅৰ্ডিনেশ্যন নাই। তেওঁলোকে যদি ইনফৰমেশ্যনবিলাক দিয়ে কেতিয়াবা থানা মেনেজ হৈ থাকে, তেওঁলোকে আকৌ ধমকি দি দিয়ে এইবিলাক তহঁতে চিন্তা কৰিব নালাগে, আমি কৰি আছোঁ, কি কৰিব লাগে। আৰু তেওঁলোকৰ থানাৰ জ্ঞাতসাৰেই এই অবৈধ বা ড্ৰাগছ এইবিলাক চলি থাকে। আৰু কিছুমান ভিডিপি পাৰ্টি আছে তেওঁলোকে থানাক আকৌ ভালকৈ এইবিলাক মানে ইনফৰমেশ্যনবিলাক নিদিয়ে। গতিকে আমি ভাবোঁ যে থানাই ভিডিপি পাৰ্টিক বহুত ট্ৰাষ্টত ল'ব লাগে আৰু তেওঁলোকক দি কাম আদায় কৰিব লাগে। আৰু ভিডিপি পাৰ্টিয়ে যিখিনি ইনফৰমেশ্যন দিব সেইমতে থানাই কিন্তু একশ্যন ল'ব লাগে। যদি ভিডিপি আৰু থানাৰ মাজত এটা সুসমন্বয়, বুজাপৰা আৰু বিশ্বাস আস্থা থাকে, তেনেহ'লে গাঁও অঞ্চলৰ অপৰাধ বহুখিনি নাইকিয়া হ'ব। আৰু যদি থানাই ভিডিপি পাৰ্টিক পাত্তা নিদিয়ে, বিশ্বাস নকৰে বা থানাই বিচাৰে ভিডিপি পাৰ্টিয়ে তেওঁলোকক সহযোগ নকৰে, তেনেহ'লে গাঁৱৰ পৰা অপৰাধ প্ৰৱণতা নাইকিয়া হ'ব। গতিকে আমি ভাবোঁ যে এই আইনখনত প্ৰয়োজন সাপেক্ষে আৰু
আমি ইয়াত মাত্ৰ দুটা এমেণ্ডমেণ্ট আনিছোঁ প্ৰয়োজনীয় হ'লে চৰকাৰে আৰু এমেণ্ডমেণ্ট আনি হ'লেও ভিডিপিক আৰু অলপ শক্তিশালী কৰা আৰু ভিডিপিৰ যিসকল ডিউটি কৰে তেওঁলোকক থানাই যাতে ট্ৰাষ্টত লৈ আৰু সমন্বয় ৰক্ষা কৰাৰ কাৰণে আৰু কিবা প্ৰভিজন কৰি হ'লেও আমি ভাবোঁ এটা সুসমন্বয় ৰক্ষা কৰিলে অসমৰ অপৰাধ বহুখিনি নাইকিয়া হ'ব এইখিনি থেংক ইউ কৈ মোৰ ধন্যবাদ এতিয়া মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়া আপোনাৰ দুটা দফা নং 3 আৰু 5ত সংশোধন আছে প্ৰস্তাৱ ৰাখক উপাধ্যক্ষ মহোদয় একেলগে দুইটাও কৈ দিব দুইটাই হয় ইয়াত মানে এমেণ্ডমেণ্টটো ভিডিপিত দুটা ধৰণৰ বদলি আনিব খোজা হৈছে এটা হ'ল যে ভিডিপিটো কোনে কণ্ট্ৰল কৰিব তাত ষ্ট্ৰাকচাৰটোত এটা বদলি আনিছে কিন্তু ভিডিপিৰ কাম কাজত এটা বদলি আনিছে সেইটো হ'ল ইয়াত ইণ্টাৰনেল ছিকিউৰিটি বুলি এটা নতুন বস্তু আনিছে তাৰ পাছত আৰু এটা বস্তু আনিছে কি আপোনাৰ আগতে যিটো এণ্টি ষ্টেট আছিলে এইকেইটাই আটাইতকৈ ছেকশ্যন 4ৰ সেই যিটো সংশোধনী এইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট আচলতে তো আগতে আছিলে টু গিভ ইনফৰমেশ্যন টু দি পুলিচ এবাউট দ্য পাৰ্টিকুলাৰ্ছ অফ অল দ্য পাৰ্চন ছাছপেক্টেড অৰ একিউজ এনি কগনাইজেবল offenses and offense or other anti-state acts and about the commission of such offenses and acts and about escaped convicts. Etia kori dile etu to give information to the police about the particular of all person suspected or accused of any cognizable offense or any other anti-national and anti-social acts and about the commission of such offenses or acts or about escaped prisoners and absconders. ইয়াত মানে এবাৰ আন্দোলন কৰা মানুহবিলাকৰ বিৰুদ্ধেও খবৰ খাতি ৰাখি কেতিয়া আন্দোলন হ'ব কি আন্দোলন হ'ব এইবিলাক খবৰ খাতি ৰাখি গাঁৱতে যাতে সেইবিলাক মানে ধৰিব পাৰি তাৰ নতুন ব্যৱস্থা এটা আচলতে এই সংশোধনীটিৰ জৰিয়তে আনিব খোজা হৈছে আগতে যেটো এন্টি ষ্টেট আছিলে এতিয়া মানে সেই আন্দোলন এন্টি নেশ্যনেল কিবা কিবি শব্দ কিছুমান ভৰাই আৰু ইণ্টাৰনেল সিকিউৰিটি বুলি এটা শব্দ ভৰাই এই গোটেই বস্তুটোক তেওঁলোকে এটা নতুন ডাইমেনশ্যন এটা দিব কৈছে গতিকে মই ভাবোঁ যে আমি সেতুৰ বিৰোধিতা কৰিছোঁ আৰু কৈছোঁ যে আগৰ যেটো স্কোপ আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো অলপ আগতে কৈছিলে যে গাঁওখনত চুৰ ডকাইত নহ'ব হেতুহে চাব লাগে এতিয়াতো আন্দোলন কৰা মানুহৰ চকীদাৰী কৰিবৰ কাৰণেও হেতু লগাই দিছে তো আপোনাৰ হেৰি কৰিবৰ কাৰণেও খবৰ দিবৰ কাৰণেও ইয়াত লগাই দিছে ইয়াতে গোটেই প্ৰভিজনটো বদলাই দিছে গতিকে এইটো মই ভাবোঁ যে এটা মানে নতুন ধৰণৰ ডাইমেনশ্যন এটা আনিছে গতিকে এইটোৰ আমি বিৰোধিতা কৰিছোঁ আৰু এইটো সংশোধিত কৰি আগৰ নিচিনা অৱস্থালৈ লৈ যাব লাগে দ্বিতীয় কথাটো হ'ল যে ভিডিপিসকলক ইমানকৈ কামত লগায় ইয়াত কিমান ভিডিপি আছে আজি তথ্য পাতিও আহিছে গোটেই অসমত সিমানখিনি মানুহে ভিডিপিত কাম কৰে কিন্তু ভিডিপিৰ মানুহবিলাকক 2000 কি কয় আপোনাৰ 2500 এমাহত গোটেই মানুহখিনিক দিয়ে 2500 টকা 2500 টকা এজন মানুহৰ মূৰত পৰেগৈ এমাহত 100 টকাকৈ এইটো কি হ'ল কথাটো মাননীও দিয়ে কিন্তু 100 টকা তো অন্ততঃ চাহ খোৱা পইচাটো দিয়ক মাহেকত অন্ততঃ এজন মানুহৰ হাতলৈ 3000 টকাকৈ পৰাকৈ দিয়ক 3000 টকাকৈ পৰক যাতে ৰাতি যাতে ডিউটি মাৰিলে মানে চাহকণ খাব পাৰে কিন্তু হেতু নকৰি এজন মানুহক মাত্ৰ 100 টকা এমাহত 25 জন মানুহৰ হাতত 2500 টকা এইটো এটা সাংঘাতিক ধৰণৰ গণ্ডগোলীয়া কথা গতিকে আমি আহ্বান জনাইছোঁ যাতে এই সংশোধনীৰ সময়ত আজি চৰকাৰে আমাক নিশ্চয়তা প্ৰদান কৰিব লাগে যে অসমৰ গাঁৱে ভূঞে থকা যিসকল বিজেপিৰ সদস্য তেওঁলোকৰ প্ৰত্যেকৰ কাৰণে মিনিমাম এবাহত এজন মানুহৰ কাৰণে এজন বিজেপি সদস্যৰ কাৰণে অন্ততঃ পক্ষে 3000 টকা ৰেমুনাৰেশ্যন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা থেংক ইউ অনাৰেবল মিনিষ্টাৰ এই মাইকটো ঠিক কৰক সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া আজিৰ আমাৰ কুৱেশ্যন আৱাৰটো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভিডিপিৰ কাৰ্যব্যৱস্থা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিছিল কেইবাজনো সদস্যই এই বিষয়ে তেখেতলোকৰ প্ৰশ্নোত্তৰ শিতানত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন সুধিছিলে গতিকে আসলতে মূল ডিছকাশ্যনটো তেতিয়াই হৈ গৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছিল যে ভিডিপিটো এটা ভলেণ্টাৰী ছাৰ্ভিচ গাঁওখনক আমি প্ৰটেকশ্যন দিম গতিকে তাক বৰ বেছি ব্যৱসায়িক দৃষ্টিকোণেৰে বা ফিনান্সিয়েল দৃষ্টিকোণেৰে চাব নালাগে
আৰু এই ক্ষেত্ৰত আমি সকলোৱে সমৰ্থনো জনাইছিলোঁ গতিকে অধ্যক্ষ ডাঙৰীয়া উপাধ্যক্ষ ডাঙৰীয়া এটা কথা কওঁ এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ এখেতলোকৰ পৰামৰ্শখিনি আমি ভৱিষ্যতে গ্ৰহণ কৰিম এই মুহূৰ্তত এমেণ্ডমেণ্টখিনি আমি গ্ৰহণ কৰিব পৰা অৱস্থাত নাই কিন্তু সন্মানীয় সদস্য অখিল গগৈ ডাঙৰীয়াৰ যিটো এমেণ্ডমেণ্ট এইটো এমেণ্ডমেণ্ট মই পোনছাতেই নাকচ কৰিছোঁ আন্দোলনকাৰীসকলে হয়তো আজি ভয় খাই গৈছে এইটো বিধানসভাত কোনোবা আন্দোলনকাৰী বহি আছে নে নাই সকলোৱে জানেই আন্দোলনকাৰীসকলক যদি গাঁৱতে ধৰি ৰাখে কি বেয়া হ'ল আন্দোলনকাৰীসকলৰ মটিভবিলাক ভাল নহয় গতিকে আন্দোলনকাৰীক যদি ভিডিপিয়ে ধৰে পেছাদাৰী আন্দোলনকাৰীসকলে বেয়া পায় গতিকে সেইটোত আমি ভাল পাওঁ গতিকে সেইটো পোনছাতে নাকচ কৰিছোঁ আজি বাকী অধ্যক্ষ ডাঙৰীয়া আন্দোলনটো বেয়া নেকি প্লিজ গণতন্ত্ৰত আন্দোলনটো বেয়া নেকি প্লিজ সিট ডাউন নৈৰাজ্যবাদী গণতন্ত্ৰত আন্দোলনটো নৈৰাজ্যবাদী আন্দোলন Please sit বেয়া down. নৈৰাজ্যবাদী আৰু হঠকাৰী আন্দোলন বেয়া আপোনাৰ সংশোধনৰ ওপৰত reply দি আছে, নৈৰাজ্যবাদী আন্দোলনকাৰী বিজেপি চৰকাৰ ফেচিষ্ট আপুনি নৈৰাজ্যবাদী Nothing will go on আন্দোলনকাৰী record. অখিল গগৈ ডাঙৰীয়া বহক। আপুনি গোটেই অসমখন মাৰি কাটি ছিঙি ভাঙি পেলোৱা আন্দোলনকাৰী গতিকে আপোনাৰ উত্তৰ মোক নালাগে গতিকে আপোনাৰ যিটো এই এমেণ্ডমেণ্ট মই পোনছাতেই নাকচ কৰিছোঁ বাকীকেইটা এমেণ্ডমেণ্টটো এই মুহূৰ্তত মই এমেণ্ডমেণ্ট বুলি মই এমেণ্ডমেণ্ট লোৱা নাই কিন্তু ভৱিষ্যতে যিহেতু এইটো কণ্টিনিউৱাছ প্ৰচেছ ভৱিষ্যতে চৰকাৰে আপোনালোকৰ যিকেইটা পৰামৰ্শ সেই পৰামৰ্শকেইটা গ্ৰহণ কৰিম ঠিক আছে এতিয়া মাননীয় অখিল গগৈ ডাঙৰীয়া আপোনাৰ দফা নং 3 সংশোধনীৰ প্ৰস্তাৱটো উঠাই ল'বনে মইতো উঠাই নলওঁ বুলি আপুনি জানেই গতিকে ভোটিং কৰি দিয়ক আৰু উপায় নাই তেখেতসকলক কম আছে কিন্তু আজি বিপদত পৰিব আকৌ এতিয়া প্ৰশ্নটো হ'ল মাননীয় সদস্য অখিল গগৈয়ে উত্থাপন কৰা সংশোধনী গৃহীত কৰা হওক যিসকল সদস্য সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ নহয় সপক্ষে সংশোধনীটো নাকচ কৰা হ'ল প্ৰশ্নটো হ'ল দফা নং 3 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয় সপক্ষে দফা নং 3 বিধেয়কখনৰ অংশ হ'ল তো হয়ো নকয় নহয়ো নকয় কেনেকুৱা হ'ব এতিয়া 4 নং দফাত আমাৰ দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সতীৰ্থসকলৰ এটা সংশোধনী প্ৰস্তাৱ আছিলে এতিয়া আপোনালোকে প্ৰস্তাৱটো উঠাই ল'বনে হয় আমি উঠাই লৈছোঁ যিহেতু তেখেতসকলৰ প্ৰস্তাৱটো উইড্ৰ কৰিছে প্ৰশ্নটো হ'ল যে দফা নং 4 বিধেয়কখনৰ অংশ হ'ব যিসকল সদস্যসকলে সপক্ষে আছে তেখেতসকলে কয় হওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবোঁ হয় সপক্ষে দফা নং 4 বিধেয়কখনৰ অংশ হ'ব এতিয়া দফা নং 5ত অখিল গগৈ ডাঙৰীয়া তেখেতে উইড্ৰ নকৰে কৈ দিছে যে প্ৰশ্নটো হ'ল যে সন্মানীয় সদস্য অখিল গগৈ উত্থাপন কৰা সংশোধনী গৃহীত কৰা হওক যিসকল সদস্য সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে কওক তেখেতসকলে নহয় মই ভাবোঁ নহয় সপক্ষে সংশোধনীটো নাকচ হ'ল প্ৰশ্নটো হ'ল যে দফা নং 5 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয় সপক্ষে দফা নং 5 বিধেয়কখনৰ অংশ হ'ব এতিয়া 6 নং দফাত মাননীয় সদস্য আমিনুল ইছলাম ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ তেখেতসকলৰ সতীৰ্থসকলৰ কৰ্তন প্ৰস্তাৱ আছিলে কৰ্তন প্ৰস্তাৱটো আপোনালোকে উঠাই ল'বনে মানে উপাধ্যক্ষ মহোদয় যিহেতু আমাৰ মুখ্যমন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী মহোদয়ে কৈছে যে এইখিনি পৰামৰ্শ ভাল তেখেতসকলে পৰৱৰ্তী সময়ত গভৰ্ণমেণ্ট এমেণ্ডমেণ্ট কৰি হ'লেও এইখিনি কাম লাহে লাহে কৰিব গতিকে আমি আমাৰ প্ৰস্তাৱটো এই এমেণ্ডমেণ্ট প্ৰস্তাৱটো উদ্ধ কৰিলোঁ হয় যেহেতু মন্ত্রী মহোদয় আশ্বাস দিছে পরবর্তী পর্যায়ত বিবেচনা করা হব বলি গতিকে আমি উঠাই যেহেতু কৰ্তন প্ৰস্তাৱ দুটা উঠাই লোৱা হ'ল এতিয়া প্ৰশ্নটো হ'ল যে দফা নং 6 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয় সপক্ষে দফা নং 6 বিধেয়কখনৰ অংশ হ'ল এতিয়া দৰমহা কৰ্তন কৰিব লাগে যিসকলে হয়ো নকয় নহয়ো নকয় বিধানসভাত বহি লৈ পেলাই এতিয়া দফা নং 1 পৰিসৰ আৰম্ভণ আৰু শিৰোনামত সংশোধনী নাই এতিয়া দফা নং 1 পৰিসৰ আৰম্ভণ আৰু শিৰোনামত সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ প্ৰশ্নটো হ'ল দফা নং 1 পৰিসৰ আৰম্ভণ আৰু শিৰোনামৰ বিধেয়কখনৰ অংশ হ'ব যিসকলে সপক্ষে আছে কওক হয় যিসকলে বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয় সপক্ষে দফা নং 1 পৰিসৰ আৰম্ভণ আৰু শিৰোনামা বিধেয়কখনৰ অংশ হ'ল
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয় এতিয়া বিধেয়কখন পাৰিত কৰিবলৈ উত্থাপন কৰিব পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ। মাননীয় উপাধ্যক্ষ মহোদয়, মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ দি আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন এমেণ্ডমেণ্ট বিল 2024 পাৰিত কৰাৰ বাবে সদনত উত্থাপন কৰিব। এতিয়া মই মন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা বিধেয়কখন পাৰিত কৰাৰ প্ৰশ্নটো সদনৰ ভোটদানৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল যে দ্য আছাম ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন এমেণ্ডমেণ্ট বিল 2024খন পাৰিত কৰা হওক। যিসকল সদস্য সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত হ'ল। দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বিল 2024 কাৰ্যসূচী নং 23 এতিয়া মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আছাম ষ্টেট স্কুল এডুকেশ্যন বিল 2024খন বিবেচনাৰ বাবে উত্থাপন কৰিব। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ অনুমতি সাপেক্ষে দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বিল 2024 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ। মই এতিয়া প্ৰস্তাৱটো বিবেচনাৰ বাবে আমাৰ উপাধ্যক্ষ মহোদয়, এইটো ষ্টেজতে এটা প্ৰশ্ন সুধিব পাৰিম নেকি নে পিছত কনচিডাৰেশ্যন ষ্টেজ? এমেণ্ডমেণ্ট আছে নহয়, এমেণ্ডমেণ্ট আছে, ডিছকাশ্যন আছে, এমেণ্ডমেণ্ট আছে, তেতিয়া কম নেকি? মানে তেতিয়া ক'ব আপোনালোকৰ এমেণ্ডমেণ্ট আছে নহয় ইয়াতে। এতিয়া মই প্ৰস্তাৱটো বিবেচনাৰ বাবে সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল আছাম ষ্টেট স্কুল এডুকেশ্যন বিল 2024খন বিবেচনাৰ বাবে লোৱা হওক। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া বিধেয়কখনৰ সদনত দফাই বিবেচনাৰ বাবে আৰম্ভ কৰা হ'ল। এতিয়া দফা নং 2ৰ পৰা 4লৈ সংশোধনী নাই। এতিয়া মই দফা 2ৰ পৰা 4লৈ সদনত ভোটদানৰ বাবে দাঙি ধৰিলোঁ। প্ৰশ্নটো হ'ল 2ৰ পৰা 4লৈ বিধেয়কখনৰ অংশ হ'ব। যিসকল সদস্য সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা 2ৰ পৰা 4লৈ বিধেয়কখনৰ অংশ হ'ল। দফা নং 5, দফা নং 5ত সন্মানীয় সদস্য দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগী হাফিজ বছিৰ আহমেদ আৰু তেখেতৰ সহযোগীসকল এটাকৈ সংশোধনী আছে। গতিকে আপোনালোকৰ যিমানকেইটা ইয়াত সংশোধনী আছে কৈ পেলাই আপোনালোকে এইটোত প্ৰস্তাৱ। ইয়াত সংশোধনী আমাৰ এমেণ্ডমেণ্ট 5ত আছে আৰু এটা ক্লজ 17ত আছে। দুইটা একেলগে কৈ দিম মই। I beg to move in clause 5, in subclause 1, in subclause Roman 1, in line 1, the words a chairman to be nominated by the government, substituted by the following words: a chairman to be nominated by the government, provided that the person should be a retired vice principal of the government university or its equivalent and permanent resident of Assam. In subclause Roman 2, the words vice chairman of each division to be nominated by the government shall substitute by the following words: vice chairman of each division to be nominated by the government, provided the person should be a retired principal of provincialized government colleges or its equivalent and permanent residents of Assam. Clause 17ত আছে, I beg to move that CL7 in clause 17 after clause 13 a clause of shall be inserted by XI to Roman to evaluate academic excellence of each school's institution time to time periodically. অধ্যক্ষ মহোদয়, যে এই যিখন আমাৰ বিল আনিছে যে আমাৰ সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিল দুইখন লগ লাগি আছাম স্কুল এডুকেশ্যন বোৰ্ড বিল 2024 কৰিছে। আমাৰ আপত্তি কৰিবলগীয়া নাই, কিন্তু আমাৰ কেইটামান নিৰ্দিষ্ট এমেণ্ডমেণ্টহে আমি বিচাৰিছোঁ। কিন্তু এইখিনিতে অধ্যক্ষ মহোদয় আমি ক'বলৈ বিচাৰিছোঁ যে আমি আজি বিধায়ক হিচাপে আমাক অসমৰ বিভিন্ন সংগঠনে আমাক ৰিকুৱেষ্ট কৰে। টাইম কিমান পাম অধ্যক্ষ মহোদয়? 5 মিনিটমান শেষ কৰক।
7 মিনিটমান দিয়ক অধ্যক্ষ মহোদয় বহুতখিনি আছে হয় আমাৰ লাগে অলপ কাট দিব হয় হয় অধ্যক্ষ মহোদয় যে আমাৰ কথাটো হ'ল যে আমি দেখিছোঁ যে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত আমি কৈছোঁ যে আমাৰ অসমত যে নতুন শিক্ষানীতি অনুসৰি 2020 এটা তাতে ক্লজ আছিলে যে অসমৰ সকলো হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ উন্নতি হ'ব লাগে হোৱা নাই আমাৰ মন্ত্ৰী মহোদয়ে আমাক ৰিকুৱেষ্ট কৰিছিলে কেইবাখনো স্কুলৰ ক্ষেত্ৰত আমি দিছিলোঁ মোৰ সমষ্টিত 3খন স্কুল হৈছে এনেকৈ অসমৰ বিভিন্ন প্ৰান্তত বিধায়কসকলৰ বোধ হৈছে কিন্তু স্কুলবোৰত তাতে এটা ক্ৰাইটেৰিয়া লগাই দিছিলে যে সেই স্কুলত যদি কোনোবা কোৱালিফাইড ছাবজেক্টৰ টিচাৰ থাকে তেওঁ ক্লাছ চলাই থাকিব এতিয়া আমাৰ সমস্যাটো হৈছে আমি সেইমতে কৰি দিলোঁ আমাক 3খন পালোঁ আমি কিন্তু তাত আজিলৈ কিন্তু নতুন শিক্ষক নিযুক্তি দিয়া নহ'ল আৰু আমাৰ মাননীয় মন্ত্ৰী মহোদয়েও কিভাৱে নিযুক্তি দিব বা স্কুলসমূহ কেনেকৈ কৰিব ইয়াত কোনো তেখেতে উল্লেখ কৰা নাই দ্বিতীয়তে আমাৰ আজি এডুকেশ্যনৰ 2খন বোৰ্ড একেলগ কৰিছে আমি ভালেই পাইছোঁ কিন্তু ডাঙৰ কথা হৈছে যে আমি যাৰ কাৰণে এই আমি আইনখন আনিব বিচাৰিছোঁ সেইসমূহ স্কুলত আজিলৈ হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত কোনো ৰেগুলাৰ প্ৰিন্সিপালেই নিযুক্ত হোৱা নাই এনেকুৱা বহুত স্কুল আছে অধ্যক্ষ মহোদয় যে তাত হায়াৰ ছেকেণ্ডেৰী কেতিয়াবা হৈছে মই এতিয়া এই চৰকাৰৰ কথা কোৱা নাই 25 বছৰ আগৰ কথাও কৈছোঁ আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে তেখেতৰে মোৰ নিজৰ গাঁও তেখেতে আমাৰ বেলচৰ হায়াৰ ছেকেণ্ডেৰী স্কুল এখন হৈছিলে 1991তে তেখেত তেতিয়া বিধায়ক আছিলে তাত ছায়েন্স দিয়া হৈছিলে আজি 25 বছৰ হ'ল ছায়েন্সৰ যিজনী শিক্ষয়িত্ৰী আছিলে তেখেতে কলেজ এখনত পালে তেওঁ বোধহয় ৰিটায়াৰে হৈ গ'ল এতিয়া 25 বছৰ আজি সেই ফিজিক্সৰ পষ্টটো তাত ফিল আপ নকৰিলে শিক্ষা ব্যৱস্থা অধ্যক্ষ মহোদয় কেনেকৈ ভাল হ'ব এই কথাখিনি চাই জাৰি চাব লাগিব তাৰ পৰা এতিয়া এইখন স্কুলৰ পৰা বিয়াৰ বা গ্ৰেড 4 কিছুমান বেলেগ স্কুলত লৈ গৈছে ঠিকে হয় কথাটো তাত ষ্টুডেণ্ট নাই কাৰণ কোনো যেতিয়া টিচাৰ নাই তাত কিয় ল'ৰা ছোৱালী পঢ়িব আহিব তো এই যিবিলাক আমাৰ লোফল্ট আছে এইবিলাক আমি মাৰিব লাগিব প্ৰথম শিক্ষা ব্যৱস্থাটো এই আমাৰ আইনখন অনাৰ আগতে তাৰোপৰি আমি দেখোঁ যে আমাৰ শিক্ষকসকলৰ ক্ষেত্ৰত টেটৰ যে সদৌ অসম প্ৰাথমিক টেট শিক্ষক সমাজ ভেঞ্চাৰ স্কুল সন্থা কি বিভিন্ন সন্থা আমি চচলত যাব গোটেই ধৰ্ণাই ধৰ্ণা আৰু আমাকো লগ কৰি থাকে এছেম্বলিত ক'ব লাগে মই জানো যে এছেম্বলিত ক'লে যে হ'ব এইটোও নহয় কিন্তু তেখেতে ক'লে অলপ আমাক অলপ ভাল পায় বা অলপ কথাটো গুৰুত্ব দিয়া বুলি ভাবে তো এই ক্ষেত্ৰত মই কৈছোঁ যে সদৌ অসম প্ৰাথমিক টেট শিক্ষক উত্তীৰ্ণ সমাজেও বিকল্প বাছনি প্ৰক্ৰিয়া সেই সম্পৰ্কে মই ডিটেইলছ কম 5-7 মিনিটৰ ভিতৰত প্ৰত্যাহ্বানজনক গুৱাহাটী হাইকোৰ্টতো গোচৰ তৰিছে মাননীয় মন্ত্ৰী মহোদয় এই ক্ষেত্ৰত অলপ চাব লাগিব আজি অন্য কথা মই বাদেই দিছোঁ যে আপোনাৰ 2021 চনৰ 5 ফেব্ৰুৱাৰীত যিখন ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন প্ৰভিঞ্চিয়েলাইজ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ এমেণ্ডমেণ্ট 18 মতে তাত প্ৰায় কলেজ হাইস্কুল হায়াৰ ছেকেণ্ডেৰী এম ভি স্কুলত টোটেল 3271টা পোষ্ট তেওঁলোকক দিয়া হৈছিলে তেওঁলোকে আজিও ফিক্স চেলাৰীত কাম কৰি আছে 10,800 টকাত এখন পৰিয়াল আজিকালি চলাব নোৱাৰে অধ্যক্ষ মহোদয় তো এই কথাটো চৰকাৰে বিবেচনা কৰিব লাগিব তেওঁলোকক আমি কেনেভাৱে কৰিব পাৰোঁ তে আজি বিলখনত আনিছে যে বৰ্ডত নতুন সমিতিখন আমি বেয়া পোৱা নাই কিন্তু আমি এটা বাৰম্বাৰ এটা কথা কৈছোঁ যে যিজন তাত চেয়াৰমেন দিব আমি সেই চেয়াৰমেনজনক আমি বিচাৰিছোঁ যে এজন অসমৰ বাসিন্দা হ'ব লাগে ভাইচ চেঞ্চেলৰ পৰ্যায়ৰ এজন বিষয়া হ'ব লাগে আৰু যিজন ভাইচ চেয়াৰমেন দিব আমি সেইটো ৰিটায়াৰ্ড গভৰ্ণমেণ্ট কলেজ অসমৰ বাসিন্দা হ'ব লাগে আমি এমেণ্ডমেণ্ট সেইটোৱে বিচাৰিছোঁ আমি বিৰোধিতা কৰা নাই এতিয়া অধ্যক্ষ মহোদয় আজি আপুনি চাব যে আমাৰ অসমৰ যিবিলাক দ্য আছাম ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন প্ৰভিঞ্চিয়েলাইজ ছাৰ্ভিচেছ এক্ট 2011 আপোনাৰ হয় মই কোৱা নাই এই চৰকাৰতে ভুল হৈছে হয় আমাৰ আগৰ চৰকাৰতো কিছুমান হয়তো ভুল আছিলে মই এই কথাটো ক'ব যোৱা নাই খালি মই এই কথাটো কৈছোঁ যে 2011 অনুসৰি প্ৰাদেশিক স্কুলত যদিহে 80 জনৰ ওপৰত 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী থাকে তেতিয়া সেই স্কুলত 2টাকৈ ছেকশ্যন থাকিব লাগে আৰু সেই সময়ত অতিৰিক্তভাৱে কৰ্মৰত 2014 চনত তেতিয়া চৰকাৰে ডাইৰেক্টৰ সেইটো অৱশ্যে কংগ্ৰেছ চৰকাৰে আছিল মই কোৱা নাই ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ ডাইৰেক্টৰ আছিল বাবুলাল শৰ্মা আৰু তেখেতৰ নেতৃত্বত এখন হাই পাৱাৰ কমিটি এখন গঠন কৰি দিছিলে মই দৰকাৰ হ'লে মন্ত্ৰী মহোদয়ক গোটেই কাগজখিনি দিব পাৰিম আপোনাক
তাতে 242 জন জব টিচাৰক চাকৰি নিয়মীয়ান কৰিবলৈ তেওঁলোকে এটা এডভাইচ কৰিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ কি হ'ল, আপোনাৰ 16 চনত এই আইনখন ইনভেলিড কৰি দিলে। এতিয়া ডাঙৰ কথা হৈ গ'ল, 11 চনৰ আইনখন আগতে আনিছিলে, 16ত নাইকিয়া কৰি দিলে। এই যিখিনি মাজত ৰৈ গ'ল, এইখিনি এতিয়া কি অৱস্থা হ'ব? এই 242 জন মানুহৰ আজি কি অৱস্থা হ'ব? এইটো মাননীয় মন্ত্ৰী মহোদয়ে বিবেচনা কৰিব লাগিব আৰু তেওঁলোককো চাব লাগিব। গতিকে কথাটো হৈছে যে আজি হিন্দী শিক্ষকৰ ক্ষেত্ৰত হয়, আমি হিন্দী ৰাষ্ট্ৰভাষা, দ্য আছাম এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যন ইনষ্টিটিউশ্যন 2017 যে মধ্য ইংৰাজী বিদ্যালয়সমূহত এতিয়াও কৰ্মৰত হৈ আছে 912 জন হিন্দী শিক্ষক, কিন্তু তেওঁলোকৰ পদ আজিও নিয়মীয়া নহ'ল। মই ভাবোঁ মাননীয় আমাৰ মন্ত্ৰী মহোদয়ে এই দিশটো, এই জব টিচাৰখিনিৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত বা কিবা এটা ব্যৱস্থা কৰাৰ ক্ষেত্ৰত তেখেতে বিবেচনা কৰিব। অধ্যক্ষ মহোদয়, যে আমি স্কুলৰ কথা কৈছোঁ, আমি স্কুলৰ ভালৰ কাৰণে আজি আমি এই আইনখন আনিছোঁ। কিন্তু আপোনালোক মন্ত্ৰী মহোদয়, আপুনি এটা ভাল ব্যৱস্থা কৰিছিলে যে গুণোৎসৱ আনিছিলে, আৰু গুণোৎসৱত আপুনি এটা কৈছিলে যে যিবিলাকে ভাল পাৰদৰ্শিতা দেখুৱায় তেওঁলোকক এটা পইচা দিয়া হ'ব 25,000 40,000, কিন্তু বহুত স্কুলে আজিও সেই পইচাটো পোৱা নাই। অধ্যক্ষ মহোদয়, এইটো অলপ চাব লাগে। তাৰোপৰি বহুত স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল নহয়, সেইবিলাক ভাল কৰিব লাগে। আৰু যিবিলাক হাইস্কুলত এতিয়াও 100 বছৰ হোৱা, আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে কৈছিলে তেতিয়া যে যিবিলাক স্কুলৰ 100 ইয়াৰ্ছ পাৰ হৈ গৈছে তেওঁলোকক আমি 3 কোটিকৈ টকা দিম। মোৰ সমষ্টিত 2খন স্কুল আছিলে, এখন আছিলে গংগাপুখুৰী হায়াৰ ছেকেণ্ডেৰী স্কুল, মাননীয় মন্ত্ৰী মহোদয় নিজে গৈছিলে তাতে, আৰু এখন কালাক হায়াৰ ছেকেণ্ডেৰী স্কুল, কিন্তু আজিলৈ সেই অনুদানটো আমি পোৱা নাই। মই ভাবোঁ এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী মহোদয়ে ব্যৱস্থা ল'ব। মই খুব দীঘলীয়া অলপ কৈ এৰিছোঁ। অধ্যক্ষ মহোদয়, শিক্ষা, নেলছন মাণ্ডেলাই কৈছিলে যে শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ যাক ব্যৱহাৰ কৰি আমি পৃথিৱীখন সলনি কৰিব পাৰোঁ। কিন্তু আমাক শিক্ষা কোনে দিয়ে? আমাক শিক্ষা দিয়ে শিক্ষকসকলে। আজি শিক্ষকসকল এনেকুৱা শিক্ষক বহুত আছে ভেঞ্চাৰ স্কুলত, আজি অল আছামত আপোনাৰ 19,527টা ভেঞ্চাৰ স্কুলৰ পোষ্ট আছে ইনক্লুডিং প্ৰফেচাৰ, আৰু 2,319খন ইনষ্টিটিউশ্যন আছে ভেঞ্চাৰ হৈ আছে। তাত কৰ্মৰত বহুতো শিক্ষকে প্ৰফেচাৰে বিনা বেতনে অৱসৰ গ্ৰহণ কৰিলে। আমাৰ চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে অংগনবাড়ীসকলে আফটাৰ ৰিটায়াৰমেণ্ট তেওঁলোকক 5 লাখ টকা দিম, 2 লাখ টকা দিম। ভাল পাইছোঁ আমি। এই যিসকল শিক্ষকে বিনা বেতনে তেওঁলোকে আজি স্কুল কলেজৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, তেওঁলোকক এটা এক্সগ্ৰেচিয়া গ্ৰেণ্ট দিব পাৰি নোৱাৰি? দিয়াটো উচিত নে অনুচিত? তেওঁলোকেতো আজি বহুতখিনি কাম কৰিছে, তেওঁলোকক সেইটো আমি দিব লাগে। গতিকে অধ্যক্ষ মহোদয়, মই এটা কথা কৈছোঁ যে আমি গোটেই অসমখনৰ শিক্ষা ব্যৱস্থা যদি ভাল কৰিবলগীয়া হয়, আমি ৰাজনীতিকৰণৰ পৰা দূৰত থাকিব লাগিব, আৰু আমি নিজে সকলোৱে শিক্ষা জগতখন আগবঢ়াই নিয়াৰ কাৰণে আমি কিছু ভাল পৰামৰ্শ দিব লাগিব। আমি বিধায়ক হিচাপে আমি বিভিন্ন স্কুলত, হয় মই মন্ত্ৰী মহোদয়ক গোটেই মই হেৰিও কৰা নাই, তেখেতে আমাৰ আপোনালোকৰ 2টা কৰ্তন প্ৰস্তাৱ আছিলে, 2টাই শেষ কৰি আপুনি কনক্লুড কৰক। হয়, 2টাই হয়, 2টা একেলগে লগ লগাই দিছোঁ মই, 2টা লগ লগাই দিছোঁ, কাৰণ মই 17টো আনিছোঁ একেলগে। গতিকে একেলগে ক'লে কথাটো মই 2টা একেলগে। তুমি ক'বা আপোনাৰ টাইমটো শেষ হৈ গ'ল এতিয়া, হয় নেকি? আপুনি বিচাৰিছিলে ইমানে দিলোঁ, তাতকৈ বেছি। এতিয়া মই কৈছোঁ কনক্লুড কৰক, আপুনি 1-2 লাইন শেষ কৰি দিয়ক। মই শেষ কৰিম। মই খালি শেষত মাননীয় মন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাম যে আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ভাল কৰক, হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকৰ যিবিলাক ক্লাছ চলি আছে তেওঁলোকক এটা নিয়মীয়াকৰণ কৰক, যিবিলাক ভেকেঞ্চি আছে সেইবিলাক পূৰণ কৰক, আৰু যিবিলাক এমালগেটেড হৈছে স্কুলবিলাক সেইবিলাকৰ যিবিলাক বিল্ডিং ৰৈ গৈছিলে সেইটো ইতিমধ্যে আমাৰ মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আছে, সেইটো আমাৰ চিডক দিছে সেই বিভাগবিলাক, সেইখিনিত আমি IITৰ কাৰণে অলপ লাগিছোঁ। গতিকে সেইখিনি দিছে, ভালেই কৈছোঁ। কিন্তু শেষত মই এটা ৰিকুৱেষ্ট কৰিম যে শিক্ষকে ল'ৰা ছোৱালীক পঢ়াইছে, কিন্তু ৰান্ধনীকেইটা কিন্তু বাচ্চাকেইটাক খুৱাইছে, কিন্তু যিকেইজন আমাৰ ভাত ৰান্ধনী আছে আৰু ৰান্ধনীকেইটাই দৰমহা পাই মাত্ৰ 15 টকা। গতিকে মই এটা ৰিকুৱেষ্ট কৰিম যে মধ্যাহ্ন ভোজনৰ এই ৰান্ধনীখিনিৰ দৰমহাটো বৃদ্ধি কৰিব লাগে। দৰমহা মানে মজুৰিটো হ'লেও বৃদ্ধি কৰিব লাগে, প্লিজ বৃদ্ধি কৰক। আৰু মই
এইখিনি ৰিকুৱেষ্ট কৰি মোৰ এই আজি এমেণ্ডমেণ্টটো সামৰিছোঁ ধন্যবাদ এতিয়া অনাৰেবল মেম্বাৰ হাফিজ বছিৰ আহমেদ আপোনালোকৰ কৰ্তান প্ৰস্তাৱখিনি ৰাখি বক্তব্য তাৰ ওপৰত মাননীয় উপাধ্যক্ষ মহোদয় দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বিল 2024 এইখনৰ জৰিয়তে আমি দেখিছোঁ সেৱা আৰু আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল মানে আগৰ দুখন বৰ্ডৰ সংযুক্ত কৰি ইয়াত আকৌ এখন বৰ্ড কৰি ইয়াতে পাৰ্ট 1 পাৰ্ট 2 মানে দুটা খণ্ড থাকিব আকৌ মানে তলৰখিনি আৰু ওপৰখিনি চাবলৈ তো এইখিনি ঠিকে আছে ছিষ্টেমটোত আমি সন্মতি জনাইছোঁ যে যদিও আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড এখন কৰি সামগ্ৰিকভাৱে যাতে যিখিনি ক্লাছ 9ৰ তলৰ বা ওপৰৰ হায়াৰ ছেকেণ্ডেৰী 12লৈকে মানে যদি এখন বৰ্ডৰ অধীনত সমগ্ৰখিনি পৰ্যবেক্ষণ কৰা হয় এটা লিংক থাকিব নহ'লে আগতে এনেকুৱা হৈ যে সেৱা বৰ্ডৰ লগত কাউন্সিলৰ কোনো লিংক নাই ইয়াত কোন ছিষ্টেমত কি কেনেকৈ হৈ আছে কাউন্সিলত যোৱাৰ পিছত সেৱাই গম নাপায় আৰু আগৰখিনি তেওঁলোকে গম নাপায় এনেকুৱা ধৰণৰ এটা হেৰি আছিলে এতিয়া যিহেতু আমাৰ আপ টু ক্লাছ 12লৈকে আমাৰ মাধ্যমিক শিক্ষাখণ্ডত সামৰি ল'ব খোজা হৈছে গতিকে এইখন বৰ্ডৰ প্ৰতি আমাৰ সন্মতি আছে আৰু এই বৰ্ডত আমি ইয়াত এটা এমেণ্ডমেণ্ট আনিছোঁ যে ইয়াত ক্লজ 5ত মানে বিভিন্ন বিভাগৰ ডিৰেক্টৰসকলক ইয়াত আমি দেখিছোঁ তেওঁলোকক লোৱা হৈছে কমিটিখনত তাতে আমি ভাবিছোঁ যে ডাইৰেক্টৰ অফ মাইনৰিটি ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট ডাইৰেক্টৰ ফৰ চৰ এৰিয়া ডেভেলপমেণ্ট এই দুটাৰ বিভাগৰ ডাইৰেক্টৰকো সামৰি ল'ব লাগে কাৰণ সেই চৰ চাপৰি বা মাইনৰিটি এলেকাত যিটো এলেকাত শিক্ষাৰ ক্ষেত্ৰত পিছপৰা আছে বা তাত যদি RTE একমতে পৰ্যাপ্ত স্কুল আছে নে নাই তাত যদি শিক্ষকৰ কি সমস্যা বা ছাত্ৰ ছাত্ৰীৰ শিক্ষণৰ ক্ষেত্ৰত কিবা সমস্যা এই কথাবিলাক সেই বিভাগৰ ডাইৰেক্টৰসকলে অলপ সম্যক জ্ঞান তেওঁলোকৰ আছে গতিকে তেওঁলোকক অন্তৰ্ভুক্ত কৰিলে তেওঁলোকে সেই চিত্ৰটো নিশ্চয় ইয়াত দিব পাৰিব বা বৰ্ডৰ বিভিন্ন সিদ্ধান্তসমূহতে তেওঁলোকে নিজৰ বিভাগৰ কাম কাজ শিক্ষাখণ্ডটো কেনেকৈ এক্সপাণ্ড কৰিব পাৰি হয়তো আমাৰ এই বৰ্ডত তেওঁলোক জড়িত থাকিলে তেওঁলোকৰ বিভিন্ন স্কিম বা আঁচনিত আমাৰ শিক্ষাখণ্ডক সেই পিছপৰা অঞ্চলবিলাকক সামৰি লোৱাত সহায়ক হ'ব গতিকে আমি ভাবোঁ যে এইটো শিক্ষামন্ত্ৰী মহোদয়ে যে মাইনৰিটি ৱেলফেয়াৰ ডেভেলপমেণ্ট আৰু চৰ এৰিয়া ডেভেলপমেণ্টৰ ডাইৰেক্টৰক সামৰি ল'লে সেই এলেকাবিলাকত বৰ্ডৰ কাৰ্যকলাপ বা উদ্দেশ্যখিনি তাত কাৰ্যকৰী কৰাত সহায়ক হ'ব বুলি ভাবি যাতে এইটো গ্ৰহণ কৰি লয় এইটো যাতে উদ্ৰ কৰিবলৈ আমাক নকয় এটা আমি গ্ৰেটাৰ ইণ্টাৰেষ্টত আমি এইটো আবেদন দিছোঁ আৰু তাৰ লগে লগে যদি সম্ভৱ হয় আমাৰ এই পবিত্ৰ সদনৰ পৰা 3গৰাকী সদস্যক যাতে তাত মানে অনাৰাৰী মেম্বাৰ হিচাপে লোৱা হয় 3 মেম্বাৰ্ছ অফ আছাম লেজিছলেটিভ এছেম্বলি এণ্ড লোৱা হয় যাতে আমাৰ সদনেও এই বৰ্ডৰ বিভিন্ন সময়ত যে অনিয়ম হয় শিক্ষাখণ্ডত বা পৰীক্ষা পদ্ধতিত খেলি মেলি বা বিভিন্ন সমস্যাবিলাক আমি সদনত বাৰে বাৰে আলোচনা কৰিব লগা হয় যদি আমাৰ সদনৰ পৰা 3গৰাকী সদস্য যদি তাত দিয়া হয় তেখেতসকলে নিশ্চয় তাত মানে নিজে অংশীদাৰ হ'ব পাৰিব আমি সদন অংশীদাৰ হৈ গ'লেও তেতিয়া আমি সদনেও মানে আমি চাব পাৰিম যে আমাৰ খেলি মেলিবিলাক কিয় হয় গতিকে আমি ভাবোঁ যে এইটো একো ডাঙৰ কথা নহয় এমেণ্ডমেণ্টটো একচেপ্ট কৰি লোৱা আমি ভাবোঁ শিক্ষামন্ত্ৰী মহোদয়ে এমেণ্ডমেণ্টটো একচেপ্ট কৰি ল'ব আৰু পৰৱৰ্তী যিখিনি চাব ক্লজ আছে সেইমতে ৰিনিউ হ'ব আৰু বাকী আমি গোটেইখিনি পঢ়ি চাইছোঁ বাকী আমাৰ যিবিলাক দফা ইয়াত সন্নিৱিষ্ট কৰা হৈছে সেইখিনিত আমাৰ একমত ধন্যবাদ সৰু এটা কাৰেকশ্যন আছিলে কৰ্তন প্ৰস্তাৱৰ ঠাইত সংশোধনী হ'ব কৰ্তন প্ৰস্তাৱ কোৱা হৈছিল এতিয়া আমাৰ অনাৰেবল মেম্বাৰ মনোৰঞ্জন তালুকদাৰ আপোনাৰ গোটেইকেইটা সংশোধনীৰ প্ৰস্তাৱ উঠাই তাৰ ওপৰত বক্তব্য মোৰ দুটাই মূলতঃ সংশোধনী আছে হয় 6 নম্বৰ আৰু 33 নম্বৰ কথা 9 নম্বৰ কথাটো হৈছে মই এটা বিষয়ত মোৰ এমেণ্ডমেণ্টটো দিছোঁ মই এমেণ্ডমেণ্টটো কৈ দিছোঁ এইটো 6ত আছে দ্য চেয়াৰমেন এণ্ড দ্য ভাইচ চেয়াৰমেন অফ দ্য বৰ্ড শ্বেল বি নমিনেটেড বাই দ্য গভৰ্ণমেণ্ট ফৰ এ 3 years টাৰ্ম অফ 3 years মই গোটেই বাক্যটো উঠাই দিবলৈ কৈছোঁ উঠাই দি পেলাই মই ছাজেষ্ট কৰিছোঁ নতুন এটা বাক্য লিখা হওক দ্য চেয়াৰমেন এণ্ড দ্য ভাইচ চেয়াৰমেন অফ দ্য বৰ্ড শ্বেল বি নমিনেটেড ফৰ 3 years on the basis of the
recommendation of a 3-member search committee headed by a working or former Vice Chancellor to be constituted by the government. মই গভৰ্ণমেণ্টে প্ৰত্যক্ষভাৱে চেয়াৰমেন ভাইচ চেয়াৰমেন এপইণ্টমেণ্ট দিয়াৰ মই এইটো বিৰোধিতা কৰিছোঁ, সেইটো সংশোধনী দিছোঁ। এইকাৰণে দিছোঁ বিগত দিনত সেৱা হওক কাউন্সিল হওক ইয়াতে চেয়াৰমেন এপইণ্টমেণ্ট কৰাক লৈ পেলাই যথেষ্ট বিতৰ্কও হৈছে। আমি যোৱা বছৰ যেতিয়া পেপাৰ লিক হৈছিল সেই সময়ত এই সদনতে সেৱাৰ চেয়াৰমেনজনক আজি 16-17 চনৰ পৰা এতিয়ালৈকে একেখন আসনতে তেওঁক বহুৱাই ৰখাৰ কি ধৰণৰ ইণ্টাৰেষ্ট গভৰ্ণমেণ্টৰ আছে বা কি উদ্দেশ্য গভৰ্ণমেণ্টৰ আছে এইটোলৈ আমি কোৱেশ্যন কৰিছিলোঁ। তাৰপিছত CID এনকুৱাৰী দিলে কিন্তু কোনো ব্যৱস্থাও গ্ৰহণ কৰা আমি নুশুনিলোঁ। এনে ক্ষেত্ৰত এখন এই দুটা সংস্থা বিলোপ কৰি পেলাই এটা সংস্থা কৰিবলৈ বিচাৰিছে, কিন্তু তাৰো কেটেগৰী 1 কেটেগৰী 2 কৰিছে। দুজন ভাইচ চেয়াৰমেন দুজন ছেক্ৰেটাৰী থাকিব, কিন্তু চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন এই দুইটা পোষ্ট বৰ ইম্পৰ্টেণ্ট পোষ্ট। ইয়াত যাতে পলিটিকেল এপইণ্টমেণ্ট নহয় আৰু যাতে আমাৰ অসমৰ প্ৰখ্যাত কোনো এজন শিক্ষাবিদক চেয়াৰমেন হিচাপে ভাইচ চেয়াৰমেন হিচাপে দুজন ভাইচ চেয়াৰমেন থাকিব আৰু বাকী দুজন মেম্বাৰ নিশ্চিতভাৱে চৰকাৰেই দিব। আৰু তেতিয়াহ'লে মানুহৰ মাজত এটা বিশ্বাসযোগ্যতা এটা আহিব যে এই চেয়াৰমেনৰ পোষ্টত ৰাজনৈতিকভাৱে এপইণ্টমেণ্টটো হোৱা নাই আৰু ৰাজনৈতিক প্ৰশ্ৰয় নাপাব। আৰু এইটো 3 years থাকিব আৰু 3 yearsৰ পিছত তেওঁলোকৰ যদি প্ৰয়োজন হয় নিশ্চিতভাৱে এক্সটেনশ্যন হয়তো এবছৰ দিব পাৰিব, কিন্তু একেবাৰে 7 বছৰ 8 বছৰ ধৰি পেলাই গছপুতি বহি থাকিব চেয়াৰমেন আৰু চৰকাৰী পৃষ্ঠপোষকতাত। তাৰ ফলতে আমাৰ সেৱা গেলি গৈছে, কাউন্সিলো গেলি গৈছে, বহু সমস্যা আমাৰ দেখা দিছে। এইবাৰো আমি পৰীক্ষা ভালকৈ পাতিব নোৱাৰিলোঁ। এই যিটো ব্যৰ্থতা এই ব্যৰ্থতাটো কাটি উঠিব লাগিলে যোগ্য আৰু মানুহে বিশ্বাস স্থাপন কৰিব পৰা চেয়াৰমেন বাছনি হোৱা দৰকাৰ। আৰু এইটো গভৰ্ণমেণ্টে বাছনি কৰাতকৈ এখন চাৰ্চ কমিটিয়ে কৰিব লাগিব। এই বিষয়টো মই সংশোধনী আনিছোঁ। আৰু ক্লজ নম্বৰ 9টোত এটা লেখা আছে, 9টোত মই এইটো পঢ়ি দিছোঁ। 9টোত অদ্ভুত কথা কিছুমান কৈছে যে মিছবিহেভিয়াৰৰ কাৰণে the chairman or vice chairman shall be removed from his office by order of the state government only on the grounds of proved misbehavior. Incapacity to আছে, কিন্তু মিছবিহেভিয়াৰটো এইটোতো যিকোনো মুহূৰ্ততে হ'ব পৰা কথা আৰু তাক প্ৰমাণ কৰা কথা মুস্কিল। মই মিছবিহেভিয়াৰ শব্দটো উঠাই দি পেলাই মিছকণ্ডাক্ট কৰিব দিছোঁ। তেওঁ যদি পৰীক্ষা চলোৱাত ব্যৰ্থ হৈছে, তেওঁৰ দিনত যদি পেপাৰ লিকেজ হৈছে, তেওঁ গোটেই পৰিচালনাত ব্যৰ্থ হৈছে, এইটো মিছকণ্ডাক্ট হ'ব। মিছবিহেভিয়াৰটো ৰাখি পেলাই মিছকণ্ডাক্টটোক অলপ শ্বেডো কৰি দিয়া হৈছে। সেইকাৰণে মই মিছবিহেভিয়াৰৰ ঠাইত মিছকণ্ডাক্টটো মই কৰিব বিচাৰিছোঁ। এটা পেনেল হেৰিও ৰাখিছোঁ মই পেনেল প্ৰভিজনত, যাতে মেল প্ৰেক্টিছ যেতিয়া হয় এই মেল প্ৰেক্টিছ শ্বেল বি পানিছ ফৰ এ টাৰ্ম অফ 5 years এইটো যোগ কৰিব লাগে। এইকেইটা মই এমেণ্ডমেণ্ট দিছোঁ, কিন্তু এডুকেশ্যন সম্পৰ্কতো কথা ক'বলৈ বহুত আছে, কিমান কম শেষ নহ'ব। আমি বিগত দিনতো বহুত আলোচনা কৰিছোঁ এই টিউটৰ টিচাৰৰ কথা। এতিয়া সদ্যহতে যিবিলাক আমাৰ কণ্টেক্সুৱেল টিচাৰ আছিল তেওঁলোকক এটা পাৰ্মানেণ্ট কৰিবলৈ গৈছে, কিন্তু এটা ৰিচেণ্ট পিৰিয়ডটো ধৰি পেলাই তেওঁলোকক পাৰ্মানেণ্ট কৰিব। 10-12টা বছৰ তেওঁলোকে স্কুলত কাম কৰিলে এটা পে'মেণ্ট লৈ পেলাই কৰিছে, এটা চেলাৰী লৈয়ে কৰিছে। তেওঁলোকৰ সেই বছৰবিলাক কাভাৰ নকৰিব, তাৰ বেনিফিটটো তেওঁলোকে নাপাব, বহুত লছ হ'ব 10-12 বছৰ কৰাৰ পিছত। তো এনেকুৱা সমস্যাবিলাকতো সমাধান হোৱা নাই। আৰু মোৰ দৃষ্টিভংগীত এইটো এটা পদক্ষেপ গ্ৰহণ কৰিছে, চোৱা যাওক কি হয়। মই বৰ বেছি আশান্বিত নহয়, কাৰণ সেৱা আৰু কাউন্সিল থাকোঁতে আমি ফেইলৰ পিছত ফেইলৰ হৈছোঁ। আমি এতিয়া এখন কৰিলেই যে সাংঘাতিক হ'ব এইটো মই নাভাবোঁ। কিন্তু অন্য যিবিলাক সমস্যা এডুকেশ্যনত আছে মই আজি আৰু আলোচনা কৰিব খোজা নাই, কিন্তু অন্য সমস্যা যিহেতু এইখন বিলৰ লগত যুক্ত নহয়, মই বিলৰ ক্ষেত্ৰত এইখিনি কথা ক'লোঁ। কিন্তু বাকী সমস্যাবিলাককো আওকাণ নকৰি শিক্ষা বিভাগটোত একে পৰ্বত প্ৰমাণ সমস্যা, এই পৰ্বত প্ৰমাণ সমস্যা যি দক্ষতাৰে সমাধান কৰিব লাগিছিল আমাৰ চৰকাৰ বা শিক্ষা বিভাগ ই ব্যৰ্থ হৈছে বুলি মই অনুভৱ কৰি মোৰ বক্তব্য এইখিনি এমেণ্ডমেণ্টৰ ওপৰত কৈছোঁ। ধন্যবাদ। অনাৰেবল মেম্বাৰ কমলাক্ষ দেৱ পুৰকাষ্ট, আপোনাৰ সংশোধনীকেইটা আনক আৰু তাৰ ওপৰত বক্তব্য দিম। চাউণ্ড ছাৰ, মাননীয় উপাধ্যক্ষ মহোদয়, গোটেইকেইটা সংশোধনী একেলগে আপুনি কৈ দিব।
দ্য আসাম স্কুল এডুকেশ্যন বোৰ্ড বিল 2024 উপাধ্যক্ষ মহোদয় বিলত ইমানখিনি কোৱাৰ হেৰিয়াটো নাই কথাটো হৈছে উপাধ্যক্ষ মহোদয় তাতে 6 to 9 আৰু 11-12 অৰ্থাৎ সেৱা আৰু কাউন্সিল এক কৰি কেনে বোৰ্ড বনোৱা হৈছে অধ্যক্ষ মহোদয় এইটো ক্ষেত্ৰত বিলটো যিটো চালোঁ বিলটো ইমানখিনি ক'ব লগা বিলৰ ওপৰত ইমানখিনি নাই যদিও এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কথাটো কোৱা হৈছে অধ্যক্ষ মহোদয় মোৰ এটা ক্লজত হেৰি আছে যে বোৰ্ডটো কনষ্টিটিউট কৰিবৰ কাৰণে তাতে বহুতখিনি মেম্বাৰ লোৱা হৈছে আৰু তাতে আমি দেখা পালোঁ যে 1 প্ৰিন্সিপাল অফ হায়াৰ ছেকেণ্ডেৰী স্কুল 1 হেডমাষ্টাৰ এণ্ড হেডমাষ্টাৰ অফ দ্য হায়াৰ ছেকেণ্ডেৰী স্কুল 1 ৰিপ্ৰেজেণ্টেটিভ লাইক ডেট এনেকুৱা বহুতখিনি হেৰি আছে মোৰ মন্ত্ৰী মহোদয়ৰ ওচৰত এটা অনুৰোধ থাকিব আৰু যে কথাটো হৈছে কি বেংগলী মিডিয়ামৰ বহুতখিনি স্কুল আছে অৰ্থাৎ বৰাকবিলিৰ ফালৰ পৰা যেতিয়া হেডমাষ্টাৰ বা প্ৰিন্সিপালক হেৰি কৰা হয় 1 ৰিপ্ৰেজেণ্টেটিভ বা লোৱা হয় তেতিয়া যাতে বৰাকবিলিৰ ফালৰ পৰা যাতে এজন যাতে লোৱা হয় যাতে নহ'লে অসমৰ পৰা যাতে বংগবাসীৰ পৰা এজন ৰিপ্ৰেজেণ্টেটিভ থাকে যাতে এই যিখিনি খেলি মেলি অকণমান হৈ থাকে এইখিনি ক্ষেত্ৰত যাতে তেখেতে কনচাৰ্ণ হয় অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় এটা বস্তু যে আমি যদি এডুকেশ্যন ডিপাৰ্টমেণ্ট বুলি কৈ থাকোঁ তেনেহ'লে এই ডিপাৰ্টমেণ্টটো এনে এটা ডিপাৰ্টমেণ্ট যিটো ডিপাৰ্টমেণ্টত কৰিব লগা বহুতখিনি বস্তু আছে আৰু গভৰ্ণমেণ্টৰ হাইয়েষ্ট ফ'কাছ হৈছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট অৰ্থাৎ এটা ৰাজ্য কিমানখিনি আগবাঢ়িছে তাৰ ডেভেলপমেণ্ট যিমানখিনি হৈ থাকে তাতকৈ এটা ডেভেলপমেণ্ট হৈছে যে এডুকেশ্যনৰ ক্ষেত্ৰত আমি কিমানখিনি আগবাঢ়িছোঁ ইটাৰ ওপৰত মেইন প্ৰাইম ফ'কাছটো থাকে অৰ্থাৎ এডুকেশ্যনৰ ওপৰত আমাৰ ৰাজ্যত আমি কিমানখিনি আগবাঢ়িব পাৰিছোঁ আমি ৰাজ্যখন কেনেকুৱা চলি আছে আমাৰ চিন্তাধাৰা চৰ্চা কেনেকুৱা আছে অৰ্থাৎ এডুকেশ্যনৰ ওপৰত গোটেইকেইটা নিৰ্ভৰ কৰে উপাধ্যক্ষ মহোদয় মই যিটো ক'ব লগা আছিলে উপাধ্যক্ষ মহোদয় মই 2011 পৰা বিধায়ক হৈ আছোঁ আৰু তাৰ আগতে আমি বহুতখিনি বস্তু দেখিছোঁ বহুতখিনি বস্তু আমি জানো যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ অৱস্থাটো কেনেকুৱা আছিলে উপাধ্যক্ষ মহোদয় আমাৰ এনে এটা অৱস্থা আছিলে য'ত নেকি উপাধ্যক্ষ মহোদয় যে 4th গ্ৰেড ষ্টাফ নাই আমাৰ হেডমাষ্টাৰে যাই কেনে ঘণ্টা বজাব লগা হৈছিল এনে এটা পৰিৱেশ আছিলে উপাধ্যক্ষ মহোদয় মানে এনে এটা অৱস্থাত আমি পাইছিলোঁ উপাধ্যক্ষ মহোদয় আমাৰ টিচাৰ নাছিলে আমাৰ স্কুলবোৰ টিচাৰ নাছিলে উপাধ্যক্ষ মহোদয় মেক্সিমাম স্কুল এনেকুৱা আছিলে আজি যদি এটাচমেণ্ট হয় কালি এটাচমেণ্ট উদ্ধ কৰা হয় পৰহিকে বেলেগত যাই কিনে এটা এটাচমেণ্ট দিয়া হয় তো এনে এটা বাতাবৰণ আছিলে উপাধ্যক্ষ মহোদয় এই অৱস্থাত যেতিয়া আমি দেখা পালোঁ যে বৰ্তমান গভৰ্ণমেণ্টে আমাৰ বহুতখিনি আমি দেখা পাইছোঁ যে ইতিমধ্যে আমি দেখা পাইছোঁ সেৱা সেতুল পৰ্টেলটো ষ্টাৰ্ট কৰিছে ইতিমধ্যে যে গোটেই প্ৰথমে টিচাৰ বুলিকে হয়তো বা কিছুমান আন্দোলন বা হেৰি কৰিছিল কিন্তু বৰ্তমান দেখিলে যে নাই আমাৰ 80% 90% এটেণ্ডেঞ্চ হয় এই যিটো এটা পৰিৱেশ সৃষ্টি হৈছে মই ভাবোঁ যে আমাৰ অসমৰ ইতিহাসত এনে এটা বাতাবৰণ এটা সৃষ্টি হৈছে অধ্যক্ষ মহোদয় মই বিশেষকৈ মাননীয় মন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ আমাৰ এনে এটা পৰিৱেশ আছিলে অধ্যক্ষ মহোদয় য'ত নেকি এটা শিক্ষা বুলি ক'ব লগা হয় যেতিয়া শৈক্ষিক এটা বাতাবৰণ যদি ক'ব লগা হয় যদি আমাৰ ইম্প্ৰেশ্যনটো এনেকুৱা আছিলে অসমৰ ইম্প্ৰেশ্যনটো বেয়া আছিলে কিন্তু আজিৰ দিনত আমাৰ ইম্প্ৰেশ্যনটো বহুতখিনি সলনি হৈছে আজিৰ দিনত আমি চাই থাকোঁ হয় আমাৰ কৰিব লগা আছে আমি এনেকুৱা নকওঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টত আমাৰ কৰিব লগা নাই আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত আৰু বহুতখিনি কৰিব লগা আছে কিন্তু বৰ্তমান গভৰ্ণমেণ্টে যিটো ফ'কাছ দিছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত এইটো আমি কেতিয়া ভাবিব পৰা নাই আজি প্ৰত্যেকটা স্কুলত 7 কোটিকে দ্বাৰা এটা চিন্তা চৰ্চা কৰিছে আজি মিড ডে মিলৰ আগতে কেনেকুৱা আছিল যে মিড ডে মিল কেনেকুৱা হৈছে উপাধ্যক্ষ মহোদয় মই মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিম আজি প্ৰায় 214টা হায়াৰ ছেকেণ্ডেৰী স্কুল কৰা হৈছে হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুল কৰা হৈছে আজি হাইস্কুলৰ কিছুমান আগতে যোৱাকালি হেডমাষ্টাৰখিনি মোৰ ওচৰত আহিছিল আৰু যে ছাৰৰ লগত লগ ধৰিবৰ কাৰণে সিহঁতৰ আপগ্ৰেডেশ্যন কৰাৰ কাৰণে হয় এইটো পাব লগা আছে ফাইল অলৰেডি গৈছে মই ভাবোঁ যে আমাৰ মন্ত্ৰী মহোদয় এইটোলৈ কনচাৰ্ণ হয় আৰু ইতিমধ্যে আমাৰ আৰু যিখিনি সমস্যা আছে এই সমস্যাখিনি আলোচনাৰ সাপেক্ষে সমাধান কৰিব লাগে আমি পলিটিক্স কৰিম পলিটিকেল থিংকিং আমাৰ থাকিব কিন্তু আমি ভাবোঁ যে এডুকেশ্যনৰ ক্ষেত্ৰত আমাৰ পলিটিক্সৰ চিন্তাধাৰা এৰি কেনে আমি যাতে এনে এটা বাতাবৰণ সৃষ্টি কৰিব লাগে য'ত নেকি আমাৰ কণ ল'ৰা ছোৱালী য'ত নেকি অসমৰ ষ্টুডেণ্ট অসমৰ বিশেষকৈ শিক্ষা ব্যৱস্থাৰ এটা আমূল পৰিৱৰ্তন হয় আমি দেখিছোঁ এই মানসিকতাটো আমাৰ বৰ্তমান চৰকাৰৰ আছে বৰ্তমান চৰকাৰৰ চিন্তাধাৰা বৰ্তমান চৰকাৰৰ মানসিকতা আমি যদি ক'ব লগা হয় কিছুমানে বেয়া পাই যাব আৰু
যে আজিৰ পৰা 20 বছৰ আগতে কি আছিলে, আজিৰ পৰা 25 বছৰ আগতে কি আছিলে, আজিৰ পৰা 30 বছৰ আগতে কি আছিলে। তো মই যদি ক'ব লগা হয় উপাধ্যক্ষ মহোদয়, তেনেহ'লে হয়তো বা বহুতে বেয়া পাই যাব। আমি এইখিনি বস্তু নকওঁ, কিন্তু কথাটো হৈছে কি বৰ্তমান চৰকাৰৰ যিটো কনচাৰ্ণ আছে, মই ভাবোঁ প্ৰত্যেকজন বিধায়কে আমি তাৰ ক্ষেত্ৰত আমি আগবাঢ়ি কেনে আমাৰ সহায় কৰিব লাগে। আজি লাইব্ৰেৰী বনোৱা হৈছে, প্ৰত্যেকটা স্কুলত লাইব্ৰেৰী বনোৱাৰ ক্ষেত্ৰত যেটা এটা চিন্তা চৰ্চা হাতত লৈছে। আমি ভাবোঁ আমাৰ যিখিনি লফুলছ আছে আমি প্ৰত্যেক আলোচনাৰ সাপেক্ষে এই সমাধান কৰি কেনে যাতে এডুকেশ্যনৰ ক্ষেত্ৰত যাতে এটা যুগান্তকাৰী এটা পদক্ষেপ হয় এবং বৰ্তমান গভৰ্ণমেণ্টে যিটো কাম কৰি আছে এইটোক ধন্যবাদ জনাই কেনে মোৰ বক্তব্যটো সামৰিলোঁ। নমস্কাৰ, ধন্যবাদ। থেংক ইউ। মাননীয় সদস্য অকল গগৈ ডাঙৰীয়া, আপোনাৰ সংশোধনী প্ৰস্তাৱ গোটেইকেইটা ৰাখি বক্তব্য তাৰ ওপৰত দাঙি ধৰক। উপাধ্যক্ষ ডাঙৰীয়া, এখন খুব মানে ইম্পৰ্টেণ্ট বিল এখন, কাৰণ ক্লাছ 6ৰ পৰা একেবাৰে 12লৈকে এই গোটেই শৈক্ষিক ব্যৱস্থাটো, তাৰ কিউৰিকুলাম, চিলেবাছ, কোৰ্চ, এক্সামিনেশ্যন, টেক্সট বুক, এই আটাইবিলাকৰ কাম এই বৰ্ডখনৰ হাতত, নতুন বৰ্ডখনৰ হাতত দিয়া হৈছে। এইটো এটা বহুত ডাঙৰ দায়িত্ব, কিন্তু সেই দায়িত্বৰ কাৰণে যিজন মেইন মানুহ নিৰ্বাচন কৰা হ'ব চেয়াৰমেন, সেইজন আকৌ সদায় মন্ত্ৰীবিলাকৰ, যোনজন মন্ত্ৰী হয় যিটো সমষ্টিৰ পৰা, তেওঁলোকৰ ভোটাৰ এজনক আনি বহুৱাই দিয়ে। এতিয়া কাউন্সিলখনত, এই নতুন কাউন্সিলখন হ'ব হায়াৰ ছেকেণ্ডেৰীলৈকে, মানে ক্লাছ 6ৰ পৰা একদম হায়াৰ ছেকেণ্ডেৰীলৈকে, ইমান ডাঙৰ গোটেই শিক্ষাৰ গোটেইখনক নিয়ন্ত্ৰণ কৰিব। তাত আনি যদি নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ সমষ্টিৰ কোনোবা এজন মানুহক, জনা নজনা একাডেমিচিয়ান হওক নহওক, বিষয়টোৰ ওপৰত জনা নজনা মানুহ এজনক পলিটিকেলি আনি বহুৱাই দিয়ে, তেতিয়াহ'লে কেতিয়াও এই ব্যৱস্থাটো ঠিক হ'ব নোৱাৰে। গতিকে মই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যিটো প্ৰস্তাৱ উত্থাপন কৰিছে, সেইটোতে গুৰুত্ব দি ক'ব খোজোঁ যে আটাইতকৈ ইম্পৰ্টেঞ্চ দিবলগীয়া বস্তুটো হ'ল যে চেয়াৰমেন, ভাইচ চেয়াৰমেনসকল কোন হ'ব, তেওঁলোকক কেনেকৈ নিৰ্বাচিত কৰা হ'ব। মই ভাবোঁ যে এইটো যিহেতু সঁচাকৈ ইম্পৰ্টেণ্ট বস্তু, গতিকে এই কমিটিখনত মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু লিডাৰ অফ দ্য অপজিশ্যন, এই তিনিজনৰ চে থাকিব লাগে যে আচলতে চেয়াৰমেন কোন হ'ব লাগে। আৰু লগত আমাৰ গোটেইকেইখন ভাইচ চেঞ্চেলৰ, গোটেইকেইখন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰসকল তাত মেম্বাৰ হয়, আটাইবিলাকে মিলি আচলতে চেয়াৰমেনজনক চিলেক্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে আমাৰ বিদ্যালয় শিক্ষাটো প্ৰকৃত অৰ্থত এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব পাৰে। প্ৰত্যেকে যদি মই কাইলৈ মন্ত্ৰী হ'লোঁ, বেলেগ এজন কাইলৈ মন্ত্ৰী হ'ল, তেওঁলোকৰ নিজৰ অঞ্চলৰ নিজৰ জনগোষ্ঠীৰ নিজৰ মানুহক আনি তাত আনি এইটো বহুৱাই দিয়ে, আৰু ইমান ডাঙৰ কাৰবাৰ এটাক যদি তেওঁলোকক চলাবলৈ দিয়ে, তেতিয়াহ'লে কেতিয়াও সেইটো ভাল হৈ থাকিব নোৱাৰে। দ্বিতীয় বস্তুটো হ'ল যে এই বৰ্ডখনৰ হাতৰ পৰা নিয়োগৰ বস্তুটো, এই যে ৰিক্ৰুইটমেণ্ট, তাত কোনোবা এজন বৰ্ডৰ চেয়াৰমেন আহিলে, তেওঁৰ নিজৰ মতে আমুক বিষয়া এজনক বহুৱাই ল'লে, আমুক কৰ্মচাৰী এজনক বহুৱাই ল'লে, এই কাৰবাৰটো একেবাৰে আঁতৰাই দিব লাগে, এওঁলোকক একেবাৰে একাডেমিক কাম কৰিব দিব লাগে। গভৰ্ণমেণ্টে ডাইৰেক্টলি যি নিযুক্তি দিব, গভৰ্ণমেণ্টৰ পিনৰ পৰা নিযুক্তি হ'ব লাগে। এই কথাটো আচলতে ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগে, তেতিয়াহে আমাৰ এই গোটেই বৰ্ডখনে, এই গোটেই কাউন্সিলখনে প্ৰকৃত অৰ্থত এটা শৈক্ষিক কাম কৰাটো সম্ভৱপৰ হ'ব। নহ'লে কিন্তু এইবিলাক মানে ইমান ডাঙৰ বস্তু, আৰু এনেকুৱা নহয় দেই, একদম আপুনি দেখিব যে ক্লাছ পৰীক্ষাৰ পৰা একেবাৰে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষালৈকে, মেট্ৰিক পৰীক্ষাৰ পৰা আটাইবিলাক পৰীক্ষাৰ দায়িত্ব দিয়া হৈছে, কোৰ্চ, চিলেবাছ, টেক্সট বুক আটাইবিলাকৰ দায়িত্ব দিয়া হৈছে। তো সেই আটাইবিলাকৰ দায়িত্ব দিয়া মানুহজন, যিজন গুৰি বঠা ধৰে, তেওঁলোক আকৌ ক'ৰবাৰ পৰা আনি বহুৱাই দিয়া কোনোবা এজন মানুহ, তেওঁলোকৰ পলিটিচিয়ানবিলাকৰ সাংগু পাংগু মানুহ এজন। এইটো কেতিয়াও হোৱা উচিত নহয়। প্ৰকৃত অৰ্থত এজন একাডেমিচিয়ানক দি সঁচাকৈ গোটেই অসমৰ মানুহে বুজি পোৱা, জনা যে এজন এনেকুৱা ধৰণৰ একাডেমিচিয়ানক আমি দিছোঁ, যি গোটেই আমাৰ শৈক্ষিক ব্যৱস্থাটো, বিদ্যালয় শিক্ষাটোক আচলতে লিড কৰি লৈ যাব, তেনেকুৱা কৰিব লাগে। দ্বিতীয় কথাটো হ'ল এডুকেশ্যন গোটেই ব্যৱস্থাটোৰ কথাটো চবেই কৈ আছে। আমাৰ এডুকেশ্যন ব্যৱস্থাটো আপুনি চাওক, LP স্কুলত 6টা ক্লাছ বা 5টা ক্লাছ, শিক্ষক আছে এজন বা দুজন, সেইটো কি এডুকেশ্যন ছিষ্টেম হ'ব কওক? এজন বা দুজন শিক্ষকে 6টা ক্লাছ চলাব পাৰে নেকি কওক? তাৰপাছত এটা হলতে, LP স্কুলৰ এটা হলতে, এটা দীঘলীয়া ৰুম এটাতে 4টা বা 5টা বা 6টা ক্লাছ, তাতে নেওতাও গাই থাকিব, তাতে অংকও কৰি থাকিব, তাতে সাহিত্যও পঢ়ি থাকিব, কিন্তু বাৰু এডুকেশ্যন হ'ল নেকি কওকচোন?
এইটো কিবা এডুকেশ্যনৰ সঁচাকৈ মিনিমাম কামকেইটাও আমি এতিয়ালৈকে কৰিছোঁনে? বৰ দুৰ্ভাগ্যজনক এডুকেশ্যন ছিষ্টেম এটাৰ মাজেদি আমি আগবাঢ়ি গৈ আছোঁ। দুৰ্ভাগ্যজনক, অত্যন্ত দুৰ্ভাগ্যজনক। আজিকালি ল'ৰা ছোৱালীয়ে জন্ম পাই 2 বছৰৰ পাছতে মোবাইল টিপি আমেৰিকাৰ শিক্ষা ব্যৱস্থা চাই থাকে। আৰু গৈ লৈ আমি যিটো অংগনবাদী কেন্দ্ৰত সোমাব লাগে, কেনেকৈ ল'ৰা ছোৱালীয়ে পঢ়িবগৈ তাত? যিখন LP স্কুলত আমি সোমাওঁগৈ তাত কেনেকৈ ল'ৰা ছোৱালীয়ে পঢ়িব? নেওতা পঢ়াটো স্কুলৰ ভিতৰতে পঢ়ে নেকি? গোটেইখন। আমি পঢ়োঁতেতো স্কুলৰ বাহিৰত আমিতো আগতে হেৰিয়া গছৰ তলত পঢ়িছিলোঁ। আমাৰ বৰগছজোপাৰ তলত পঢ়িছিলোগৈ, ডিষ্টাৰ্ব নহৈছিলে। এতিয়া ফিল্ড চিল নাই নহয়, একদম অৱস্থা বেয়া। শিক্ষা ব্যৱস্থাটো ভাল কৰিবলৈ কোনো ধান্দা চান্দা নাই। এই চৰকাৰে কোনো ধৰণৰ ধান্দা চান্দা নাই সেইবিলাকক লৈ। খালি অকল পলিটিক্স, হিন্দু মুছলমান এইটোৱে কৰি থকাটোৱে এই চৰকাৰখনৰ কাম, বেলেগ কাম নাই আৰু এখন চৰকাৰ। অখিল গগৈ লগত আছে, আমাক ক্লিয়াৰ কৰকচোন। অধ্যক্ষ ডাঙৰীয়া, মোৰ শেষৰ কথাটো হ'ল, প্লিজ এতিয়া যিবিলাক কণ্টেকচুৱেল টিচাৰ, তাত গৈ বহি লওক আপুনি। কথাটো সঁচাই কৈছে, অলপ মনে মনে থ'ব। টাইম শেষ হৈছে, তেওঁৰ টাইম শেষ হৈছে, সোনকালে শেষ কৰক। আপুনি তাত গৈ বহি লওক, তাৰ পৰা কেলৈ চিঞৰি আছে? প্লিজ শেষ হ'ব হৈছে আৰু, তেওঁৰ টাইম শেষ হৈছে আৰু। উপাধ্যক্ষ ডাঙৰীয়া, এই যিবিলাক আমাৰ কণ্টেকচুৱেল টিচাৰ, তেওঁলোকক নিয়মীয়াকৰণ কৰিবলৈ লৈছে, নিয়মীয়া কৰিছে, কিন্তু দৰমহাটো কমাই দিছে। এইটো কেনেকুৱা কথা? এইটো একেবাৰে শিক্ষকসকলৰ প্ৰতি অপমান, আৰু তেখেতসকলক কামৰ পৰা বিতাড়িত কৰি আন্দোলনলৈ যোৱা, কাম বেয়া কৰা, এইটোৰ কাৰণে উৎসাহিত কৰিছে। এইটো একদম বন্ধ কৰিব লাগে। থেংক ইউ। আৰু ভেঞ্চাৰ স্কুলবিলাক একেবাৰে চৰকাৰীকৰণ, নিয়মীয়াকৰণ কৰাটো যে বন্ধ কৰি দিছে তাৰ টিচাৰবিলাকক, সেইটো উঠাই লৈ ভেঞ্চাৰ স্কুলৰ যিবিলাক টিচাৰ, তেওঁলোককো আকৌ নিয়মীয়াকৰণ কৰাৰ কাৰণে, প্ৰভিজনটো খুলিবৰ কাৰণে, আইন সংশোধন কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। ধন্যবাদ, এইখিনি কথাই ক'লোঁ। ধন্যবাদ। হ'ব। অনাৰেবল মেম্বাৰ ডক্টৰ আসিফ নাজাৰ, 3-4 মিনিটত আপোনাৰ মেইন কথাখিনি কৈ দিব। মাননীয় উপাধ্যক্ষ মহোদয়, আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড বিল 2024 4 নং পৃষ্ঠাৰ 5 কনষ্টিটিউশ্যন অফ দ্য বোৰ্ড শিতানত কপ্টেড যিবোৰ মেম্বাৰ আছে, এই মেম্বাৰৰ ক্ষেত্ৰত বিশিষ্ট শিক্ষকসকলক সদস্য সংখ্যা 3 পৰা 5 কৰিব লাগে। মাননীয় উপাধ্যক্ষ মহোদয়, শিক্ষা জাতিৰ মেৰুদণ্ড স্বৰূপ নেশ্যনেল ক্ষেত্ৰত ক'বলৈ গ'লে নেলছন মাণ্ডেলাই কৈছিলে, এডুকেশ্যন ইজ দ্য পাৱাৰফুল ৱেপন হুইচ উই কেন ইউজ টু চেঞ্জ দ্য ৱৰ্ল্ড। কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হৈছে, যিমানেই চৰকাৰে ডাক ঢোল বজাও নহওক কিয়, শিক্ষাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনৰ পশ্চপদতাৰ কথা কোনেও নুই কৰিব নোৱাৰে। মাননীয় উপাধ্যক্ষ মহোদয়, পণ্ডিতসকলে কোৱাৰ দৰে কোনো এটা জাতি ধ্বংস কৰিবলৈ হ'লে তাৰ দুৰ্বল শিক্ষা ব্যৱস্থা বা আহ্বাপূৰ্ণ পৰীক্ষাৰ পদ্ধতিয়ে যথেষ্ট। চৰকাৰে পৰীক্ষাসমূহৰ ক্ষেত্ৰত নকল বা প্ৰশ্নকাকত ফাদিল কৰাৰ যি আইন ওলাইছিল, তাৰ পিছতো যোৱাবাৰৰ দৰে এইবাৰো মেট্ৰিক বা উচ্চতৰ মাধ্যমিক পৰীক্ষা 1 ঘণ্টা নেযাওঁতেই প্ৰশ্নকাকত ফাদিল হ'ল। আকৌ কোনো পৰীক্ষাত নিৰ্দিষ্ট বিষয়ৰ সলনি বেলেগ বিষয়ৰ প্ৰশ্ন উত্থাপন হৈছে। ছাত্ৰ ছাত্ৰীৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময় যদি এখন চৰকাৰে সুচাৰুৰূপে পালন কৰিব নোৱাৰে, এই চৰকাৰৰ পৰা আমি শিক্ষা বিকাশৰ নামত ৰাজ্যভিত্তিক আৰু কি আশা কৰিব পাৰোঁ? মাননীয় উপাধ্যক্ষ মহোদয়, মানৱতাৰ কথা বৰকৈ কোৱা এই চৰকাৰখনে যিবোৰ ভেঞ্চাৰ স্কুল আছে, তাৰ প্ৰাদেশিকৰণৰ কথা কেতিয়াও নকয়। মানৱ সম্পদ দিয়া এই শিক্ষকসকলৰ অৱস্থা কি হ'ব, এইখন চৰকাৰে এই শিক্ষকসকলৰ কথা ভাবিছেনে? মাননীয় উপাধ্যক্ষ মহোদয়, অসমৰ প্ৰাধিকৃত মহাবিদ্যালয়সমূহত নন চেংচন পদত বহুত কলেজৰ টিচাৰ আছে, যদি কিবা আলোচনা কৰিব আছে লবিত গৈ পেলাই কৰক। কলেজৰ টিচাৰ আছে। প্লিজ। চৰকাৰে এটা কাট অফ ডেট দিছিলে, কিন্তু তাৰ বেছি সংখ্যক পদ নিয়মীয়া কৰা হৈছে যদিও একে সময়তে জইন কৰা 83টা কলেজ টিচাৰক এতিয়াও ন্যায় দিয়া হোৱা নাই। এই ক্ষেত্ৰত যি পেটিশ্যন কমিটি আছে, পেটিশ্যন কমিটিয়ে চৰকাৰক বাৰে বাৰে ৰিমাইণ্ডাৰ দিয়াৰ পিছত DHE উক্ত কলেজ টিচাৰসকলক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে দিছিলে। 1.5 বছৰ অতিক্ৰম হ'ল মাননীয় উপাধ্যক্ষ মহোদয়, কিন্তু এতিয়ালৈকে সেই টিচাৰসকলৰ কোনো ব্যৱস্থা হোৱা নাই। মাননীয় উপাধ্যক্ষ মহোদয়, চৰকাৰে খবৰ ৰাখিছেনে 2004 বা তাৰ আগতে যিসকল শিক্ষক আছিলে, তেখেতসকলে বহুতেই বিনা বেতনত
কাম কৰি পেলাই অৱৰ গ্ৰহণ কৰিলে, কিন্তু তেখেতসকলৰ কোনো ব্যৱস্থা চৰকাৰে নকৰিলে। মাননীয় উপাধ্যক্ষ মহোদয়, অসম টেট শিক্ষাত যিসকল শিক্ষক নিযুক্তি পাইছে, যিমান শিক্ষক নিযুক্তি পাইছে, তাৰপিছতো যিবোৰ প্ৰাথমিক বিদ্যালয় আছে সেইবোৰত শিক্ষকৰ অভাৱ। কিছুমান শিক্ষকে বাৰে বাৰে নিযুক্তি পাই আছে, যেনেকৈ কেতিয়াবা যদি নিম্ন প্ৰাথমিকত, কেতিয়াবা উচ্চ প্ৰাথমিকত আৰু কেতিয়াবা উচ্চ মাধ্যমিক বিদ্যালয়ত ঠিকাভিত্তিক যিসকল শিক্ষক আছে সিহঁতে নিযুক্তি পোৱাৰ পিছত যেতিয়া সিহঁতৰ পদটো নিয়মীয়া হৈ যায় তেতিয়া উপাধ্যক্ষ মহোদয়, এইটো কাটমোচনৰ ডিছকাশ্যন নে এমেণ্ডমেণ্ট? এইটো এডুকেশ্যনৰ ওপৰত যিটো এমেণ্ডমেণ্ট দিছে, লগতে এমেণ্ডমেণ্টৰ কথা পাতক। এটা গোটেই ডিপাৰ্টমেণ্টৰ গোটেই হেৰি ডিছকাশ্যন চলি আছে। নাই, এমেণ্ডমেণ্টৰ লগতে আমাৰ 2 ঘণ্টা BSCত আলোচনা কৰি আছিলে, 2 hours ডিছকাশ্যন কৰিব। কাটমোচনৰ ডিছকাশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত অনাৰেবল মিনিষ্টাৰ, প্লিজ বিলখনৰ ওপৰত এক মিনিট প্লিজ। BSCত আলোচনা হৈছিলে যে এডুকেশ্যনৰ ওপৰত 2 hours ডিছকাশ্যন হ'ব, গতিকে এমেণ্ডমেণ্টটো অনাৰ লগে লগে তেখেতসকলক ক'বলৈ সুবিধা দিয়া হৈছে যাতে একেলগে কামটো হয়। হোল এডুকেশ্যনৰ ওপৰত ক'ব দিছে। নাই, এডুকেশ্যনৰ আলোচনা হৈছে। নাই, মাননীয় মন্ত্ৰী মহোদয়, আমাৰ BSC মিটিঙত 2 hours ডিছকাশ্যনৰ কাৰণে আমি সেইটো লৈছিলোঁ ডিচিশ্যন। এতিয়া এমেণ্ডমেণ্টৰ লগতে আমি আলোচনা কৰিব সময়টো দি দিছোঁ, আমাৰ সময়টো কম লাগিব এইটো কাৰণে, গতিকে সেইটোত কোনো অসুবিধা নাই। হি ইজ ডুইং ৰাইট থিং। প্লিজ ঠিকাভিত্তিক প্লিজ শিক্ষক নিযুক্তি দিয়াৰ পিছত তেওঁলোকক পুনৰ আপুনি কোৱা সময়টো ডিষ্টাৰ্ব কৰা নাই, তেখেতক কিয় কৰিছে? আন বিদ্যালয়ত লৈ যোৱাৰ ফলত উক্ত বিদ্যালয়ত পুনৰ শিক্ষকৰ অভাৱ হৈছে। এনেকৈ দিয়া নিয়া কৰি থাকোঁতে কিছুমান বিদ্যালয়ত শিক্ষক বাঢ়ি গৈছে আৰু কিছুমান বিদ্যালয়ত মাত্ৰ 1 বা 2জন শিক্ষকহে আছে। মাননীয় উপাধ্যক্ষ মহোদয়, ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক দিয়াৰ কথা আছিল, কিন্তু এতিয়ালৈকে সেই কাম কাৰ্যকৰী হৈ উঠা নাই। মাননীয় উপাধ্যক্ষ মহোদয়, শিক্ষকসকলে অশৈক্ষিক যিবোৰ দায়িত্ব, NRCৰ কাম, ইলেকশ্যন ডিউটি, এইবোৰৰ পৰা শিক্ষকসকলক ৰেহাই দিব লাগে। মাননীয় উপাধ্যক্ষ মহোদয়, এমালগেমেশ্যন প্ৰক্ৰিয়াৰে চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস কৰাৰ এক অঘোষিত প্ৰতিযোগিতা যেন চৰকাৰখনে ব্ৰতী হৈছে। 2021-22 বৰ্ষত এই চৰকাৰে 308খন LP স্কুল, 308খন ME স্কুল, 650খন হাইস্কুল এমালগেমেশ্যন কৰি পেলাই 631খন বিদ্যালয় হ্ৰাস কৰিছে। তাৰপিছতে 2022-23 বৰ্ষত 653খন বিদ্যালয় এমালগেমেশ্যন কৰি পেলাই 524খন বিদ্যালয় বিলুপ্ত কৰিছে। ইয়াৰ পিছত 2023-24 চনত 1112খন বিদ্যালয় এমালগেমেশ্যন কৰি পেলাই 868খন বিদ্যালয় হ্ৰাস কৰিছে। কিন্তু হাৰৰ সংখ্যা বাঢ়িছে, কিন্তু তাৰ তুলনাত এটাও নতুন বিদ্যালয় হোৱা নাই। মাননীয় উপাধ্যক্ষ মহোদয়, প্ৰতি বছৰে গুণোৎসৱৰ যোগেদি ৰাজ্যখনৰ যিমান শিক্ষানুষ্ঠান আছে সেইবোৰৰ এক মূল্যায়ন দাঙি ধৰে, কিন্তু আচৰিত কথা হ'ল এজন শিক্ষক থকা টিচাৰ এখন বিদ্যালয়ত এতিয়াও আছে। বহুত বিদ্যালয় পাব য'ত এতিয়াও মাত্ৰ এজনহে টিচাৰ আছে। আজিৰ দিনতো ৰাজ্যখনত বয়জ টয়লেটৰ নামত বয়জ টয়লেট নথকা বিদ্যালয়ৰ সংখ্যা 1747খন, গাৰ্লছ টয়লেট নথকা বিদ্যালয়ৰ সংখ্যা 741খন, ড্ৰিংকিং ৱাটাৰ নথকা বিদ্যালয়ৰ সংখ্যা 735খন, দিব্যাংগ ৰেম নথকা বিদ্যালয়ৰ সংখ্যা 1460খন, বিজুলী যোগান নধৰা বিদ্যালয়ৰ সংখ্যা হ'ল 590খন, সোলাৰ লাইট নথকা বিদ্যালয়ৰ সংখ্যা 30খন, বাউণ্ডাৰী ৱাল নথকা বিদ্যালয়ৰ সংখ্যা 21430খন, প্লেগ্ৰাউণ্ড নথকা বিদ্যালয়ৰ সংখ্যা 14392খন, লাইব্ৰেৰী নথকা বিদ্যালয়ৰ সংখ্যা 5567খন, বুক বেংক নথকা বিদ্যালয়ৰ সংখ্যা 601খন। গতিকে নিশকটীয়া আন্তঃগাঁথনি আৰু শিক্ষকৰ অভাৱৰ পিছতো এই গুণোৎসৱৰ ভেকু বাহনা যি কৰি আছে তাৰ প্ৰতি মাননীয় মন্ত্ৰী মহোদয়ে অলপ অৱগত হয়নে নাই, বা মাননীয় মন্ত্ৰী মহোদয়ে এইবোৰ মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। থেংক ইউ। অনাৰেবল মেম্বাৰ জাকিৰ হুছেইন সিকদাৰ, এবচেণ্ট। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, যদিও বিভিন্ন শিক্ষাৰ বিভিন্ন বিষয়ৰ ওপৰত মাননীয় সদস্যসকলে বক্তব্য ৰাখিছে,
কিন্তু বিলখন পাছ কৰিব লাগিব মই বিলৰ যিখিনি সংশোধনী আছে সেই সংশোধনীৰ ওপৰতে মূলত ফ'কাছ কৰি কথা কেইটামান ক'ব বিচাৰিছোঁ ইতিমধ্যে আমি জানো যে নেশ্যনেল এডুকেশ্যন পলিচি 2020 আমি ইমপ্লিমেণ্ট কৰিছোঁ আৰু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড পূৰ্বৰ সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল এই দুইখনক একেলগ কৰি এখন বোৰ্ড গঠন কৰাৰ কাৰণে এই বিলখন অনা হৈছে এনইপি মতে যিখিনি বিদ্যালয় শিক্ষাত পৰিৱৰ্তন আহিছে তাৰ কাৰণে মই কেইটামান কথা মাননীয় সদস্যসকলক জনাই দিব বিচাৰোঁ যে পূৰ্বে আমাৰ যি ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং আছিল যাক আমি SCERT বুলি কওঁ এই SCERTয়ে প্ৰাইমেৰী এডুকেশ্যন মানে এলিমেণ্টাৰী এডুকেশ্যন আপাৰ লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী অৰ্থাৎ ক্লাছ 8লৈকে ছাত্ৰ ছাত্ৰীৰ সকলো কাৰিকুলাম তেওঁলোকৰ টেক্সট বুক তেওঁলোকৰ বিদ্যায়তনিক কথা বতৰা এইখিনি SCERTয়ে চাইছিলে কিন্তু NEP 2020 হোৱাৰ পাছত এই SCERTৰ কামৰ পৰিসৰটো বঢ়াই ইয়াক ক্লাছ 12লৈকে লৈ যোৱা হৈছে পূৰ্বে ক্লাছ 9-10ৰ পাঠ্যপুথি প্ৰণয়ন তাৰ প্ৰস্তুত এইটো সেৱাই কৰিছিল 11-12ৰ পাঠ্যপুথি একাডেমিক কামখিনি আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে কৰিছিল কিন্তু NEP হোৱাৰ পাছত এতিয়া এই কামখিনি আৰু সেৱাৰ দায়িত্বত নাথাকে বা আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলত নাথাকে এই একাডেমিক কাম কাজখিনি কাৰিকুলাম প্ৰস্তুত কৰা এইখিনি সম্পূৰ্ণৰূপে SCERTৰ অধীনলৈ যাব আৰু NCERTয়ে যি গাইডলাইন দিয়ে যি কাৰিকুলাম দিয়ে সেই টেক্সট বুকে আমাৰ বিদ্যালয়তো বৰ্তমান চলে গতিকে এতিয়া আমাৰ যিখন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড হ'ব এই বোৰ্ডখনৰ হাতত কোনো একাডেমিক দায়িত্ব নাথাকে এই বোৰ্ডখনে সিলেবাছ প্ৰস্তুত নকৰে এই বোৰ্ডখনে কাৰিকুলাম প্ৰস্তুত নকৰে এই কাম কাজখিনি কৰিব SCERTয়ে দ্বিতীয় কথাটো হ'ল যে বিদ্যালয়সমূহৰ মানদণ্ড উন্নত হ'ব লাগে আৰু মানদণ্ডক এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়াৰ মাজত নিৰীক্ষণ কৰিব লাগে আমাৰ উচ্চ শিক্ষাত নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউন্সিল আছে NAAC বুলি আমি কওঁ UGCৰ অধীনত NAACে মহাবিদ্যালয়সমূহৰ গ্ৰেডিং কৰে মহাবিদ্যালয়সমূহৰ তেওঁলোকৰ একাডেমিক ইনফ্ৰাষ্ট্ৰাকচাৰ সকলোবিলাকৰ ওপৰত এছেছমেণ্ট কৰি তেওঁলোকৰ এক্ৰিডিটেশ্যনটো NAACে কৰে একেধৰণে NEPৰ অধীনত প্ৰস্তাৱ কৰা হৈছে প্ৰত্যেকখন ৰাজ্যত এখন ষ্টেট স্কুল এডুকেশ্যন অথৰিটি এটা থাকিব যি ষ্টেট SSSA এই SSSA বিদ্যালয়সমূহৰ যি গুণগত দিশ মানদণ্ড তাৰ যিখিনি আন্তঃগাঁথনি থাকিব লাগে পৰিচালনাৰ ক্ষেত্ৰত যিখিনি নীতি নিয়ম তেওঁলোকে পালন কৰিব লাগে ইয়াৰ ওপৰত এছেছমেণ্ট কৰিব অৰ্থাৎ বিদ্যালয় এখনৰ কোৱালিটি কণ্ট্ৰল কৰাৰ ক্ষেত্ৰতো সেৱাৰ যি কি কয় এতিয়া যিখন নতুনকৈ ষ্টেট কি কয় স্কুল এডুকেশ্যন বোৰ্ড গঠন কৰা হ'ব এই বোৰ্ডখনৰ তাতো কোনো ৰোল নাথাকে সেইটো SSSA কৰিব তেতিয়াহ'লে এই বোৰ্ডখনৰ মূল দায়িত্বটো কি হ'ব এই বোৰ্ডখনৰ মূল দায়িত্বটো হ'ব পৰীক্ষা অনুষ্ঠিত কৰা আৰু চাৰ্টিফিকেট প্ৰদান কৰা যিটো মূলত এটা প্ৰশাসনিক কাম কাজ ইয়াতে সংশোধনী প্ৰস্তাৱ দিয়া হৈছে যে তেওঁ ভাইচ চেঞ্চেলৰ এজন ইয়াৰে চেয়াৰমেন হ'ব লাগে বা ইকুইভেলেণ্ট আৰু তেওঁ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম হ'ব লাগে এই কি কাৰণে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম বুলিটো অনা হৈছে মই প্ৰসংগত ক'ব বিচাৰোঁ যে আমাৰ সেৱাত এতিয়ালৈকে 24জন চেয়াৰমেন হৈছে কোনো দিনে আমাৰ কোনো ভাইচ চেয়াৰমেন ভাইচ চেঞ্চেলৰ কোনো ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ বা ৰিটায়াৰ্ড ভাইচ চেঞ্চেলৰ আমাৰ সেৱাৰ চেয়াৰমেন কোনো দিনে হোৱা নাই প্ৰফেচাৰ হৈছে আৰু সৰহসংখ্যকে হৈছে আসাম এডুকেশ্যন ছাৰ্ভিচ আসাম চিভিল ছাৰ্ভিচ আৰু IAS বিষয়া তেওঁলোকে ইয়াত চেয়াৰমেন হৈছে মাজত যোৱা বছৰ পৰীক্ষা যেতিয়া লৈ পেলাই কিছু বিতৰ্কৰ সৃষ্টি হৈছিল এছাম সংবাদ মাধ্যমে অহৰ্নিশে বাতৰি পৰিৱেশন কৰিছিল যে এজন অনা অসমীয়া বহিৰাগত চেয়াৰমেনৰ দ্বাৰা সেৱা পৰিচালনা কৰাৰ কাৰণে এইটো হৈছে যিটো আচলতে সম্পূৰ্ণৰূপে এটা অপপ্ৰচাৰ আছিল
ৰমেশ চান্দ জৈনকে এজন অনা অসমীয়া বহিৰাগত বুলি উল্লেখ কৰা হৈছে কিন্তু ৰমেশ চান্দ জৈন কোন হয় চিনি নোপোৱাকৈ নজনাকৈ এই অভিযোগ আনিছিল ৰমেশ চান্দ জৈন এজন অসম সন্তান ৰমেশ চান্দ জৈন নলবাৰীত জন্মগ্ৰহণ কৰা ৰমেশ চান্দ জৈন নলবাৰীৰ এখন দেৱীৰাম পাঠশালা অসমীয়া মাধ্যমৰ বিদ্যালয়ত তেওঁ পঢ়ি পেলাই অসমীয়া মাধ্যমত তেওঁ মেট্ৰিক পাছ কৰা এজন ব্যক্তি যিজন IAS বিষয়া হৈছে আৰু সেই ব্যক্তিজনক একাংশই প্ৰচাৰ চলাইছে অনা অসমীয়া বহিৰাগত এজনৰ হাতত সেৱাটো এৰা হৈছে ই অতি দুখজনক কথা ইয়াত আমাক প্ৰশাসনিকভাৱে মই যদি পূৰ্বৰ আপোনাৰ চেয়াৰমেনসকলৰ নামো যদি মই গাই দিওঁ এই গোটেই চেয়াৰমেনসকলৰ ভিতৰত কেইবাগৰাকী IAS অফিচাৰ আছিলে কেইবাগৰাকী ACS বিষয়া আছিলে কেইবাগৰাকী AES বিষয়া আছিলে আৰু তেওঁলোকে সুকলমে কাৰ্যনিৰ্বাহ কৰি সেৱাক আজি ভাৰতবৰ্ষৰ ভিতৰত মই পুনৰবাৰ কৈছোঁ সেৱাক আজি ভাৰতবৰ্ষৰ ভিতৰত বিভিন্ন ৰাজ্যৰ ভিতৰত এটা আগশাৰীৰ বহু ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰা এটা এডুকেশ্যন বোৰ্ড হিচাপে সেৱাক তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আমি এতিয়া NEPৰ কাৰণে আমি দুইখন বোৰ্ডক একেলগ কৰিম ক'ত সফলতা আছে এইটোও মই জনাই দিব বিচাৰোঁ সেৱাই 1964 চনৰ পৰা এতিয়ালৈকে আমাৰ সেৱাত যিমান পৰীক্ষা হৈ গ'ল সকলো নথি পত্ৰৰ ডিজিটাইজেশ্যন সাকসেসফুলি সেৱাই সম্পূৰ্ণ কৰিছে সেৱা ভাৰতবৰ্ষৰ একমাত্ৰ স্কুল এডুকেশ্যন বোৰ্ড যিটো বোৰ্ডে মোবাইল এপ দিছে যিটো মোবাইল এপত 2016 চনৰ পৰা যিকোনো আপোনাৰ পৰীক্ষাৰ কি কয় মেট্ৰিক পৰীক্ষাৰ আপোনাৰ মাৰ্কশ্বিট আপোনাৰ চাৰ্টিফিকেট ডুপ্লিকেট উলিয়াবলৈ অফিচলৈ যাব নালাগে এপৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে এই ক্ষেত্ৰত সেৱা ভাৰতবৰ্ষৰ একমাত্ৰ এপৰ জৰিয়তে ৰিজাল্ট সবেই দিছে এপৰ জৰিয়তে ৰিজাল্ট সবেই দিছে কিন্তু পুৰণি হৈ যোৱা পৰীক্ষাবিলাকৰ ডকুমেণ্ট ডাউনলোড কৰাৰ ব্যৱস্থা দিয়াটো সেৱা হ'ল একমাত্ৰ সংস্থা সেৱাই একাডেমিকেলিও খুব ভাল কাম কৰি গৈছে আজিকালি স্পোকেন ইংলিছৰ কাৰণে 10 নম্বৰৰ পৰীক্ষা লোৱা হয় স্পোকেন ইংলিছৰ কাৰণে সেৱাই নিজস্ব এপ দিছে যিটো গুগলত মাজে মাজে দেখুৱাই থাকে যে ৱৰ্ল্ডৰ টপ 10 ফ্ৰী এডুকেশ্যন এপৰ ভিতৰত সেৱাৰ স্পোকেন ইংলিছ এপটো তাত অন্তৰ্ভুক্ত হৈ পৰে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল সফলতাৰে তেওঁলোকে দৰ্পণ ডিজিটেল পৰ্টেলৰ জৰিয়তে তেওঁলোকে চেন্ট্ৰেলাইজড এডমিশনৰ ব্যৱস্থা কৰিছে আৰু তেওঁলোকেও গোটেই কাউন্সিলখন সম্পূৰ্ণৰূপে ডিজিটাইজ কৰি পেলাইছে গতিকে আমাৰ এই দুইটাই খুব সফলতাৰে কাম কৰিছে আৰু আমি জনা উচিত ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ পৰীক্ষা বিভিন্ন সংস্থাই পাতিব লগা হয় আমাৰ JEE পাতিব লাগে NEET পাতিব লাগে আৰু ইয়াৰ কাৰণে এটা নেশ্যনেল পৰীক্ষাৰ কাৰণে এটা এজেন্সি লাগে যিটোক আমি নেশ্যনেল টেষ্টিং এজেন্সি বুলি কওঁ NTA হ'ল এটা নেশ্যনেল বোৰ্ড যিখন বোৰ্ডে অন্য বিভিন্ন পৰীক্ষাবিলাক পাতে আমাৰ ষ্টেটৰ কাৰণে বেলেগ NTA জাতীয় কোনো এজেন্সি আমাৰ নাই কাৰণে আমি সেৱাক সেই দায়িত্বখিনি দিওঁ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পৰীক্ষা পুলিচৰ ৰিক্ৰুটমেণ্ট পৰীক্ষা সেৱাই অতি সফলতাৰে তেওঁলোকে পালন কৰিবলৈ সক্ষম হৈছে ইয়াৰ কাৰণে আমি সেৱাক ধন্যবাদ জনাব লাগে আৰু সেই সেৱা আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল মাৰ্জ হ'ব ভাইচ চেঞ্চেলৰ ৰিটায়াৰ্ড ভাইচ চেঞ্চেলৰ এজন দিব লাগে বুলি কৈছে সেৱাৰ চেয়াৰমেনজনৰ বয়সৰ ঊৰ্ধ্ব সীমাৰ কথা ক'তো আগৰ একখনত উল্লেখ নাছিলে সভাপতি মহোদয় এইটো আমি কোৱা নাই আমি কৈছোঁ সাৰ্চ কমিটি কৰি হেডেড বাই ভাইচ চেঞ্চেলৰ অৰ মাননীয় সদস্য মোক ক'বলৈ আপুনি বহক ৰিপ্লাইটো কমপ্লিট কৰিব চেয়াৰমেন লেট হিম কমপ্লিট দ্য ৰিপ্লাই আপুনি যেতিয়া উইথড্ৰ কৰা আমাৰ কিবা থাকে এমেণ্ডমেণ্টটো চাওক নাথিং উইল গো অন ৰেকৰ্ড প্লিজ সিট ডাউন গতিকে ইয়াক যি ৰেষ্ট্ৰিক্ট কৰিব বিচৰা হৈছে যে সেৱাৰ চেয়াৰমেনজন IASৰ পৰাও আহিব পাৰে ACSৰ পৰাও আহিব পাৰে একাডেমিক ফিল্ডৰ পৰাও আহিব পাৰে আমি আপোনালোকে ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে আমি ৰেষ্ট্ৰিক্ট কৰিব বিচৰা নাই আপোনাৰ এমেণ্ডমেণ্টটো গ্ৰহণ কৰা নাই মই এমেণ্ডমেণ্টটো চাইছোঁ এমেণ্ডমেণ্টটো আপোনালোকে ইয়াত লিখিছে এমেণ্ডমেণ্টটো মই গ্ৰহণ নকৰোঁ কাৰণ আপোনালোকে এইটো ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে আমি গভৰ্ণমেণ্টৰ হাততে বিষয়টো থাকিব অখিল গগৈ ডাঙৰীয়া প্লিজ দ্বিতীয়টো এমেণ্ডমেণ্টলৈ আহোঁ ক্লজ 5তে
যে ইয়াতে এমেণ্ডমেণ্ট দিছে ডাইৰেক্টৰ অফ মাইনৰিটি ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট এণ্ড ডাইৰেক্টৰ অফ চৰ এৰিয়া ডেভেলপমেণ্ট আৰু বিধানসভাৰ 3জন সদস্যক এই বৰ্ডৰ মেম্বাৰ কৰিব লাগে বৰ্ডৰ মেম্বাৰ কৰাৰ ক্ষেত্ৰত আমাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন নিশ্চিতভাৱে ইয়াত বৰ্ডৰ মেম্বাৰ থাকিব ডাইৰেক্টৰ অফ বডো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ নিশ্চিতভাৱে ইয়াত মেম্বাৰ হিচাপে থাকিব কাৰণ তেওঁলোকে শিক্ষাৰ লগত জড়িত মিডিয়ামৰ লগত জড়িত বড়ো মিডিয়াম আৰু অন্যান্য ট্ৰাইবেল লেংগুৱেজ মিডিয়ামবিলাকৰ লগত তেওঁলোক জড়িত টি ৱেলফেয়াৰ বৰ্ডকো ৰখা হৈছে এইকাৰণে ৰখা হৈছে যে টি ৱেলফেয়াৰ বৰ্ড ডাইৰেক্টলি তেওঁলোকে টি গাৰ্ডেন মডেল স্কুলৰ লগত জড়িত যিহেতু ডাইৰেক্টৰেট অফ মাইনৰিটি ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট আৰু ডাইৰেক্টৰ অফ চৰ এৰিয়া ডেভেলপমেণ্ট ডাইৰেক্টলি কোনো স্কুলৰ লগত জড়িত নহয় সেইকাৰণে তেওঁলোকক আমি ইয়াতে মেম্বাৰ হিচাপে ৰখা নাই বা ৰখাৰ প্ৰাসংগিকতাটো অহা নাই আৰু যেহেতু ই এটা পৰীক্ষা পাতা অনুষ্ঠান ই এটা পৰীক্ষা পাতা বৰ্ড গতিকে ইয়াত মই ভাবোঁ যে বিধায়কসকল আমি ইয়াত মেম্বাৰ হিচাপে থকাটো উচিত কথা নহয় সেই এমেণ্ডমেণ্টটো মই গ্ৰহণ কৰা নাই ইয়াৰ পাছত ক্লজ নাম্বাৰ 6ত যিটো পূৰ্বৰ দৰে আমাৰ গভৰ্ণমেণ্ট মানে কি গভৰ্ণমেণ্ট ইজ এ কালেক্টিভ উইজডম ইট ইজ এ চিষ্টেম ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ সেই প্ৰচেছে গভৰ্ণমেণ্টে ইয়াৰ চেয়াৰমেনৰ নমিনেশ্যন কৰে আৰু সেই ব্যৱস্থা আমি তেনেধৰণে ৰাখিব বিচাৰিছোঁ ইউনিভাৰ্চিটিৰ কথাটো বেলেগ কাৰণ ইউনিভাৰ্চিটিৰ লগত একাডেমিক কথা বতৰা জড়িত হৈ থাকে সেইকাৰণে ইউনিভাৰ্চিটিৰ পেটাৰ্ণত 3 মেম্বাৰ চাৰ্চ কমিটি আমি ইয়াত গঠন কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই বয়সৰ ঊৰ্ধ্বসীমা 70 ৰাখিছোঁ কাৰণ আজিকালি মানুহৰ লাইফ এক্সপেক্টেঞ্চি বাঢ়িছে আমাৰ আমাৰ যিসকল প্ৰফেচাৰ তেওঁলোকৰ বয়সৰ ঊৰ্ধ্বসীমা 65লৈকে বঢ়াই দিয়া হৈছে গতিকে কোনো ৰিটায়াৰ্ড ব্যক্তিক আপোনালোকৰ পৰামৰ্শ মতে যদি কেতিয়াবা কোনোবা ৰিটায়াৰ্ড ভিচিও আহে তেখেতক এই 70 ইয়াৰ্ছলৈকে এক্সটেনশ্যনটো লাগিব গতিকে 70 ইয়াৰ্ছ আমি ৰাখিছোঁ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই এটা প্ৰস্তাৱ দিছে আমি লিখিছিলোঁ মিছবিহেভিয়াৰ তেখেতে কৈছে মিছকণ্ডাক্ট ক্লজ নাম্বাৰ 9ত মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই মিছবিহেভিয়াৰৰ ঠাইত মিছকণ্ডাক্ট শব্দ লিখাৰ কাৰণে যি প্ৰস্তাৱ আগবঢ়াইছে এই প্ৰস্তাৱটো মই গ্ৰহণ কৰিছোঁ এই শব্দটো আমি ৰিপ্লেচ কৰি দিম অখিল গগৈ ডাঙৰীয়াই কৈছে বৰ্ডৰ মিটিং বছৰত 4 বাৰ হ'ব লাগে আমি লিখিছিলোঁ 3 বাৰ আমি 3 বাৰ কিয় লিখিছোঁ সেইটো আপোনালোক জনাই দিব বিচাৰোঁ এটা বছৰত 4টা কোৱাৰ্টাৰ থাকে আৰু 4টা